বহুত কষ্ট কৰি কেনে মানুহৰ ঘৰে ঘৰে গৈ ভিক্ষাৰীৰ দৰে ভিক্ষা মাগি মাগি খোজনীয়া মগনীয়াৰ দৰে মানুহৰ ওচৰত গৈ 1 টকা 2 টকা জমা কৰি কেনে এইখন জলসা পাতিছে। এই জলসাখন নাপাতি কেনে কি ফাহাশিৰ আড্ডা, শয়তানৰ আড্ডা, ফাংচনো পাতিব পাৰিলে হেঁতেন। ইহঁতে ফাংচন নাপাতি কেনে আল্লাহ ও ৰসুলৰ এনেকুৱা এখন মজমুৱা আয়োজন কৰিছে, যিখন মজমুৱাত দেখি আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেইখন মজমুৱাত মাগফিৰাতৰ ওয়াদা আছে। কওক সুবহানাল্লাহ। মাগফিৰাতৰ ওয়াদাই নহয়, আল্লাহ নবী কয় সেই মজমুৱাত বহাসকলক আল্লাহ তাআলাই গুনাহবোৰ নেকিৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। কওক সুবহানাল্লাহ। ইমান ডাঙৰ এখন ভাগ্যৱান মজলিস তেখেতসকলে আয়োজন কৰিছে। এতিয়া মই এটা কথা কওঁ আপোনালোকক, ফাংচনটো সব জায়গাতে হয়, আগে কম বেছি পৰিমাণে, এতিয়া কিন্তু কমিছে আলহামদুলিল্লাহ। আগতকৈ বহুত ফাংচন থিয়েটাৰ কমিছে, বিশেষকৈ মুছলমান এলেকাত। আমাৰ নৌজোৱান বন্ধুসকলে এতিয়া বুজি পাইছে ছ'চিয়েল মিডিয়াৰ জামানা, জলসা পাতি কেনে আলিমসকলৰ কথা শুনি কেনে এইবিলাক বস্তু বাদ দিয়ে এতিয়া জলসা পাতা হৈছে। ফাংচন এনেকুৱা এটা বস্তু, ফাহাশিৰ আড্ডা, গুনাহৰ আড্ডা, তাত কাণৰ জিনা হয়, মুখৰ জিনা হয়, অংগ পতংগৰ জিনা হয়। সেই জায়গা শয়তানৰ আড্ডা হয়, তাত মদ খায়, তাতে ভাং খায়, তাতে ড্যান্স মাৰে, তাতে গান মাৰে, তাত ডিজে বজে, এইবিলাক জায়গা শয়তানৰ আড্ডা হয়। ইছলামৰ কাৰণে সেনেকুৱা জায়গাত জুৱাও হাৰাম, পাতাও হাৰাম। তো এই এলাকাত চাগে নহয় তেনেকুৱা, নহয় ইনশাআল্লাহ। যদি হৈছিল কেতিয়াবা, এইবাৰ কিন্তু তওবা কৰিব লাগিব। মনত ৰাখিব, আপুনি 10 টকা দান কৰিছে জলসাহত, আল্লাহ আপোনাৰ টকাত বৰকত দিব, আপোনাৰ ডাঙৰ ডাঙৰ মুসিবত আল্লাহ দূৰ কৰি দিব। আস-সাদাকাতু তাৰুদ্দুল বালা ওয়া তাজিদু ফিল আমর। সাদাকার দ্বাৰাই বালা মুসিবত আল্লাহ তাআলা দূৰ কৰি দিয়ে। ফাংচনত যদি কোনোবাই দান কৰিছে, এই ফাংচন পাতি কেনে যিমান ডাঙৰ গুনাহ, 10 টকা দান কৰি কেনে সিমান ডাঙৰ গুনাহ পাইছে। নাউজুবিল্লাহ। কথা বুজি লব। এই কারণে মই কওঁ ফাংচন থিয়েটাৰত দান কৰা আমাৰ কাৰণে, আমাৰ শৰীয়তে ইজাজত দিয়া নাই। লাগা হলি 100 টকা চাহ খাবা দিম, যা চাহ খাবি, কিন্তু ফাংচন পাতাৰ কাৰণে নহয়। বহুত মানুহে দাতাৰ নামত কি দেই, মঞ্চ খান দেই, মই গায়কটো দিম, মই জেনেটাৰটো দিম। সেই বেফুজুল টকাৰ হিচাপ আল্লাহৰ দৰবাৰত দিব লাগিব। আৰু যদি হালাল কামাই হয় নহয়, সেনেকুৱা জায়গাত নাযায়। কিন্তু হালাল কামাই দিয়াৰ সময়ত বহুত মানুহে ভাবি চিন্তি লয়। কিন্তু যদি হারামি হয়, 2 নম্বরী করে আনা টকা হয়, তেনেহলে দিবে একেবারে সহজ। ইয়ে বাদ দিয়ে 2টা মক্কেল ধৰি ললি আকৌ এনেকুৱা কেমন টকা আহিব। তো 2 নম্বরী টকা কিন্তু দিয়াত ভাল, সেই কাৰণে। কিন্তু হালাল টকা যদি হয়, মাথাৰ ঘাম মাটিত পেলাই যদি কামাই কৰি আনিছে ন, দিয়াৰ আগত 100 বাৰ ভাবিব লাগিব, আয়ো এমন টকা দিম না। এই কথাটো ভাবাই কিন্তু মসজিদ মাসারাত দান করলে, জলসাও দান করলে, তো আপোনালোকে সকলোৱে দান বৰঙণি কৰিছে আলহামদুলিল্লাহ। আল্লাহে আপোনালোকৰ দান বৰঙণি কবুল কৰক, আমিন। এনেকুৱা ধৰণৰ জলসা প্ৰত্যেক বছৰে পাতিব। মই অধম, মোক মাতিব নালাগে, মই বহুত ডাঙৰ গুনেগাৰ, মোক মাতিব নালাগে। আজি যেনেকুৱা আনোৱাৰ হুছেইন বুলবুলি সাহেবক মাতিছে আপোনালোকে, আলহামদুলিল্লাহ। ইব্ৰাহিম সাহেবক মাতিছে, আমাৰ আফজাল হুজুৰক মাতিছে। এনেকুৱা দৰে আল্লাহৰ বুজুৰ্গ বান্দা বক্তা এখেতসকলক মাতিব, এখেতসকলৰ দোৱা ল'ব, এখেতসকলৰ জিয়াৰত কৰিব। আল্লাহ সগিৰা গুনাহ মাফ কৰি কওক সুবহানাল্লাহ। তো যাই নহওক ইনশাআল্লাহ, যিসকল ভাই এতিয়ালৈকে বাহিৰতে আছে, মই তেখেতসকলক গুজাৰিছ কৰিছো আপোনালোকে ভিতৰত আহক মোৰ কলিজাৰ ভাই। এনেকুৱা দিনৰ মজমা আমি সদায় নাপাওঁ। চাব, এই মজমুৱাখন পাতাৰ কাৰণে বহুত কষ্ট হৈছেতো। এনেকুৱা মজমুৱাতে আমি বহো, আমাৰ জিন্দগীৰ গুনাহ আল্লাহ মাফ কৰি দিব, নেকিৰ দ্বাৰা পৰিৱৰ্তন কৰি দিব। আল্লাহে আপোনাৰ মোৰ ওপৰত আল্লাহ হিদায়াত দিব। যিসকল ভাই এতিয়ালৈকে বাহিৰত অনাই বনাই ঘূৰি আছে, অকণমান সময় আজি আল্লাহৰ কাৰণে বহো। আজি মাটিত বহিম, আল্লাহ কম, হে আল্লাহ ঘৰত নৰম নৰম বিছনা আছিল, হে আল্লাহ গৰম গৰম খানা আছিল, আল্লাহ গোটেই বস্তু এৰি কেনে একমাত্ৰ আপোনাক ভাল পাই কেনে, আপোনাৰ মহাব্বত কৰি, নবীজিক মহাব্বত কৰি কেনে দিনৰ মজমুৱাত আহিছো একমাত্ৰ আপোনাৰ কথা শুনাৰ কাৰণে। আল্লাহে যদি বিচাৰে, আল্লাহ আপোনাক মোক মাফ কৰি কেনে জান্নাতৰ ফয়সালা কৰি দিব। কওক সুবহানাল্লাহ। মোৰ কলিজাৰ ভাই, যিসকল ভাই বাহিৰত আছে, এতিয়াও আমাৰ মাহভনীসকল অনাই বনাই কেনে ইফালে সিফালে ঘূৰি আছে, ছোৱালীবিলাকক ঘূৰাই আছে। আৰু মই দোকানী ভাইসকলক কওঁ, অ মই ভাই, মোৰ ভাইসকলক কওঁ, সদায়তো আমি দোকান দেও, জলসাহৰ দিনাও আমি নেৰো নে?
আজি জলসা এতিয়া আপুনি দোকানখন বন্ধ কৰক আল্লাহৰ হস্তে বাস হৈ গ'ল আপুনি আলহামদুলিল্লাহ বহুত দিলে আল্লাহ দিলে বহুত দিব আৰু জিন্দগীত যদি ভালে কুশলে থাকো আল্লাহ দিব রুজির অভাব আল্লাহ তাআলাই বান্দাক নামাৰে রুজি খাই কেনে দুনিয়াৰ পৰা আমি যাম যিখিনি মুকদ্দৰত আছে মই পাম কিন্তু জলসা সদায় আমি নাপাওঁ সেই কাৰণে মই গুজাৰিশ কৰিছো দোকানী ভাইসকলক আপোনালোকে বজাৰখন বন্ধ কৰি দিয়ক এই মাত্ৰ আহোঁতে মই দেখিছো তাত মাহভনী সকলো জুম লাগি আছে মোৰ নজৱান বন্ধুসকলে তাত জুম লাগি আছে এইবিলাক জাগাৰ পৰা আমি আহো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে আহাব্বুল বিলাদি ইলাল্লাহ তাআলা মাসাজিদুহা ওয়া আবগাদুল বিলাদি ইলাল্লাহ আসওয়াকুহা আল্লাহ নবী কৈছে আল্লাহ তাআলাৰ নজিকত এই পৃথিৱীৰ বুকত আটাইতকৈ ভাল জাগা হৈছে মছজিদ সমূহ আটাইতকৈ বেয়া জাগা হৈছে বাজাৰ আজি বাজাৰত মানুহ ভুল মছজিদত মানুহ নাই তো ইনশাআল্লাহ আমি সকলোৱে ধ্যান মন লগাই কেনে শুনিম আল্লাহ এবার সকলের খারা হকছুন ইনশাআল্লাহ খারা হকছুন ককালের মোটাকেইটা বান্ধিল মারিল আগে বহুত ঠান্ডা লাগছে বহুত ধুনীয়া হৈছে মাশাআল্লাহ নবীর প্রতি যদি ভাল পায় খারা হক এবার উৎফুর সবে উৎফু নবীর প্রতি যদি ভালোবাসা আছে তেনেহলে খারা হক আলহামদুলিল্লাহ নবহিব কোনো আমি নবীজিক সকলোৱে ভাল পাওঁ পিছৰ সকলে ভালদৰে শুনক মোৰ কলিজাৰ ভাই আমি নবীজিক ভাল পাওঁ আৰু যেতিয়া আমি নবীজিক ভাল পাওঁ নবীজিৰ তৰিকাত চলাটো আমি পছন্দ কৰোঁ আৰু যেতিয়া আমি মছজিদত যাওঁ তেতিয়া কোনখন ভৰি দি কেনে যাওঁ খুব ভৰি মছজিদত গ'লে আগত দেখি বঢ়াই দিয়াটো সুন্নত আগত দেখি বঢ়াই দিয়কচোন খুব ভৰিখন বঢ়াই দিয়ক ভাই আগত দেখি বঢ়াই দি লেট্ৰিঙো দিলে বাওখান দিয়ক সেইখানো দিয়ে এবাৰ মাশাআল্লাহ নবীজিৰ সুন্নত আহক মাশাআল্লাহ আহক আৰু আহক ভাই আহে এইয়া কেয়াৰ করছি কবার গোপসত খারা হয়ে থাকে নাহে বসে সামনে জনাবর কথা শুনি আহক মাশাআল্লাহ এটা বহক গ্যালারির টিকেট কাটার দ্বারা লাস্ট বই থাকে আগত থিয়েটার হলে আগত টিকেট কাটবে চেষ্টা করবো নহয় ওচৰৰ পৰা শুনিম ধ্যান মন লাগি থাকে দূৰৰ পৰা শুনিম একবাৰ মোবাইল বাজবো একবাৰ কোনোবাই মাতবো কাবাৰ কিবা সেইকাৰণে আমি সন্মুখত বহি কেনে আৰু যেতিয়া শুনা এটা মানুহ তাৰে ধ্যান দিয়ে ন কওঁতা জনৰো কথা ওলায় আৰু যে শুনা এটা মানুহ ইফালে সিফালে চাই থাকে ন কওঁতা মানুহৰ কথা নোলায় ভাল নালাগে যাই নক আল্লাহ সহি বুঝি দি আমল করা তৌফিক দান করুন আমিন আলহামদুলিল্লাহ الحمد لله الذي جعل الشمس والقمر بحسبان والنجم والشجر يسجدان وفضل زمانا على زمان كما فضل مكانا على مكان وإنسانا على إنسان ونشهد أن لا إله إلا الله ونشهد أن سيدنا ونبينا وشفينا وحبيبنا وحبيب ربنا وطبيبنا وطبيب قلوبنا وسندنا وإمامنا ومرشدنا ومولانا محمدا عبده ورسوله الذي أرسله الله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا أما بعد فقد قال الله تبارك وتعالى في كلام المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا اتقوا الله
ولتنظر نفس ما قدمت لغد نفس ما قدمت لغد واتقوا الله إن الله خبير بما تعملون وقال الله تعالى إن الذين آمنوا وعملوا الصالحات كانت لهم جنات الفردوس نزلا صدق الله المولانا العظيم وقال رسول الله صلى الله عليه وسلم لا طاعة لمخلوق في معصية خالق أو كما قال النبي عليه الصلاة والسلام وكن سسدي نماز بنزگانا وكن سسدي نماز بنزگانا فويل للمصلين الذين सूरज ने दिया अपने शआ उनको के पैगाम सूरज ने दिया अपने शआ उनको के पैगाम दुनिया के अजब चीज को भी सुबह को भी शाम दुनिया के अजब चीज को भी सुबह को भी शाम ক্লিয়ার আওয়াজ তোর মান স্পিকারত বাজার ধরে এখন অলপ ঘুরে দিলি ততে ভালকে মিলাব পারবি তাৰমানে এৰে আওয়াজটো তাত কুপি আছে সেইকাৰণে সৰু মনিটৰ সন্মুখত লাগে মনিটৰ নলে কাম নহয় दुनिया में हो दुनिया का तलब गार नहीं हो दुनिया में हो दुनिया का तलब गार नहीं हो बाजार से गुजर हो खरीदार नहीं हो बाजार से गुजर हो खरीदार नहीं हो उल्फत में बराबर के वफा हो के सफा हो उल्फत में बराबर के वफा हो के सफा हो हर चीज में लज्जत है अगर दिल में मजा हो हर चीज में लज्जत है अगर दिल में मजा हो अल्हम्दुलिमन क़द्दर खैरा व खबाला अल्हम्दुलिमन क़द्दर खैरा व खबाला والشكر لمن صور حسنا وجمالا والشكر لمن صور حسنا وجمالا فرد صمد عن صفة خلق بريئون فرد صمد عن صفة خلق بريئون رب أزلي خلق الخلق كمالا رب أزلي خلق الخلق كمالا لا جد ولا ند ولا حد لمولاه لا جد ولا ند ولا حد لمولاه الآن كما كان ولم يلق زوالا الآن كما كان ولم يلق زوالا আওয়াজ ভালো করবি না মাইক দিলাম আবুদ আকো না মকসু কষ্ট পাছো কিবার করে স্পিকার বাজা দিয়েছে বক্স আছে আমার টাকা টাকার কিমান কম তো দুনিয়াকে মিলে দিয়ে একেবারে এই তেরি কিবা মিলা নাই জানে কষ্ট পাছো না وقال الله تعالى إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما درود شريف پڑھو اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد نور 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 جي نور سے نور سے
আমিনার কুলে দেখো শান ফুটেছে আয় নূরেরি মালা নূরেরি মালা মা আমিনার কুলে দেখো সামনে ওয়ালা বলো লা ইলাহা ইল্লাল্লাহ জোরে লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ আওয়াজ দিকে না কক আওয়াজ দিকে না জিকির করবে এর সময় বেলে করবে দিয়া না কক ইনশাআল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ ভাইজান বহু দূরে মদিনা আমরা কেমনে যাব জানি না ভাইজান বহু দূরে মদিনা আমরা কেমনে যাব জানি না দয়া করো দয়াল আল্লাহ পুরাও মনের বাসনা লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ সাজদা করব না গায়রুল্লাহ গায়রুল্লাহ বুঝি পায় কাক কয় গায়রুল্লাহ বুঝি পাইছে নাকি কাক কয় ও মোর কলেজের বন্ধু সকল আল্লাহ তাআলার বাহিরে এই পৃথিবীর বুকত বিশ্ব ব্রহ্মাণ্ডৰ বুকত যিমান বস্তু আছে সকলো হল গায়রুল্লাহ একমাত্র আমার আল্লাহই হল আল্লাহ মুসলমান মানুহে যে বান্দাই নাকি আল্লাহর উপর ঈমান আনিছে আল্লাহর নবীর উপর ঈমান আনিছে আখিরাতের উপর ঈমান আনিছে মওতের পিছত তোবারা চিন্তা করার উপর ঈমান আনিছে সেই ঈমানওয়ালা বান্দাই আল্লাহ তাআলার বাহিরে কোনদিন কেতিয়াও কোন হালাতত কাকো সাজদা নকরে সাজদা করব না গায়রুল্লাহ সাজদা করব ইল্লাল্লাহ সাজদা করব না গায়রুল্লাহ সাজদা করব ইল্লাল্লাহ লা ইলাহা লা ইলাহা ইল্লাল্লাহ 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 আসমান জমিন গায়রুল্লাহ পাহাড় পর্বত গায়রুল্লাহ আসমান জমিন গায়রুল্লাহ পাহাড় পর্বত গায়রুল্লাহ মাজার বাজার গায়রুল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি জিকিৰত যেনেকুৱা মাত হ'ব লাগিছে তেনেকুৱা মাত ওলা নাই যাই নহওক যিখিনি ওলাইছে আলহামদুলিল্লাহ কিন্তু যিসকলে জিকিৰ কৰে আল্লাহৰ নবীয়ে কয় जो दिल जिकिर करने वाला दिल जिंदा जी दिले जिकिर करे हे दिल जिंदा और जी दिले जिकिर न करे हे दिल मुर्दा আমি শান্তি বিচাৰো না নিবিচাৰো সবকে শান্তি লাগে না লাগে লাগে আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত মোর আল্লাহ কয় বিসমিল্লাহির রহমানির রহিম আলা বিযিকরিল্লাহি তাতমাইন্নুল কুলুব সুবহানাল্লাহ আল্লাহ কইছে ও মোর বান্দা সকল তোমালোকে যদি দিলত শান্তি পাবা বিচাৰিছা
ও মোর বান্দা সকল, তোমালোকে যদি দিলত শান্তি পাবা বিচাৰিছা, তোমালোকে মোৰ জিকিৰ কৰা। আল্লাহ কৈছে দিলত যদি শান্তি পাবা বিচাৰিছা তেনেহলে তোমালোকে মোৰ জিকিৰ কৰা। আল্লাহৰ জিকিৰত শান্তি আছে, আল্লাহৰ জিকিৰত শান্তি আছে। মানুহে বহুতে ভাবে টকাত শান্তি আছে, ঘৰত শান্তি আছে। নাই নাই মোৰ কলিজাৰ বন্ধু সকল, বহুত মানুহৰে টকা আছে, ৰাতি টোপনি নাহে। টকা আছে, গাড়ীৰ তলত টকা, বালিচৰ তলত টকা, মানি বেগত টকা, পকেটত টকা, মোবাইলত টকা, বেংকত টকা, দোকানত টকা, কেছ বাক্সাত টকা, চবুতে টকা, কিন্তু শান্তি নাই। টোপনি মাৰাৰ টাইমত টেবলেট খাব লাগে, এটা নহয় ডাবল ডাবল টেবলেট খালিহে টোপনি আহে। কিন্তু শুক্ৰবাৰে দেখা যায় জনাবে চিল্লাই চিল্লাই কেনে বয়ান কৰে, খুতবা পঢ়ে, আৰু কেইটামান পচুৰ গৰুত আলজি কেনে জুমাৰ দিনাই ইমাম চাহেবে গম পায়, দেখা পায়। তাৰমানে কি ঘৰত টোপনি নাই, মছজিদৰ ভিতৰত ৰহমতৰ জাগা হয়, জান্নাতৰ বাগিচা হয়, আল্লাহ তাআলাৰ নজদিকত আটাইতকৈ ভাল জাগা হয়। তাতে ইমামে আটা বাঢ়ি কেনে টোপনি মাৰে আৰু আটা বাঢ়ি কেনে বয়ান কৰে, আৰু আমাৰ সাথী ভাইসকলে কিছুমানে চেয়াৰত আলজি, কিছুমানে পোচত, কিছুমানে বেৰাত আলজি কেনে হত্ৰে হত্ৰে টোপনি মাৰে। কাৰণ কিয়? ঘৰত টোপনি নাই। মাল থাকলে কি হব? শান্তি নাই। আল্লাহর যে জায়গা দিনের আলোচনা হয় তাত শান্তি আছে, তাত রহমত আছে, হিদায়াত আছে, সুকুন আছে। আল্লাহ তাআলা মাগফিরাত করি কেনে জান্নাতের মেহমান বানাই দিয়ে। সুবহানাল্লাহ। সঁচাই বলি কৈছো, এইখন মজমুয়া সৰু সুৰা মজমুয়া নহয়। বোলে মৌলানা মুস্তাফা আসি চিল্লাই আছে, আনোয়ার হোসেন বুলবুলি সাহেব আছে দোয়া করবো চিল্লাই আছে, নহয় মোৰ ভাই। এতে মৌলানা মুস্তাফার কথা কোৱা নাই, এতে আল্লাহর কথাহে কৈ আছো। এই দিনের কথা হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে, মা ইউরিদিল্লাহু বিহি খায়রান ইয়াফাক্কিহু ফিদ্দীন। আল্লাহ তাআলা যিজনৰ লগত খেৰ ভালাইৰ মামলা ৰাখে, আল্লাহ সেইজন বান্দাকে দিনৰ সহি বুজ দিয়ে। কওক সুবহানাল্লাহ। তো আমি সকলোৱে ধ্যান মন লগাই শুনিম ইনশাআল্লাহ। আজিৰ এই দিনী জলসাৰ সভাপতি সাহাব দামাত বৰকাতুহুমুল আলিয়া ইস্তাজাত রওনাক উলামায়ে کرام, নির্দিষ্ট বক্তা হযরত মৌলানা আনোয়ার হোসেন বুলবুলি সাহেব দামাত বরকাতুহুমুল আলিয়া, মৌলানা আফজল সাহেব দামাত বরকাতুহুমুল আলিয়া, আলহামদুলিল্লাহ ইমা হযরত বুজুর্গানে দিন, উলামায়ে کرام, হুফাজানে ইজাম, আৰু পেন্ডেলৰ তলত থকা বুজুৰ্গ বান্দা সকল, মোৰ কলিজাৰ নৌজৱান বন্ধু সকল, আৰু পৰ্দাৰ আৰৰ পৰা দূৰ দূৰণিৰ পৰা শুনি থকা মোৰ আই মাতৃ সকল, আমি বহুত খুশ নসিব হয়। সভাপতি সাহেব ইয়াৰ জিকিৰটো আপোনালোকে শুনিছিল নে নাই? জিকিৰটো যে গাইছিল কিমান ধুনীয়া আছিল, চিনা আপোনালোকৰ আৱাজটো কি ধুনীয়া আৱাজ আছিল ন? কিন্তু সেই আৱাজটো আছে নেকি এতিয়া কওকচোন? এইটো কিবা বেলেগ কিবা এই স্পীকাৰত বাজা দি আছে, বক্সৰ আৱাজ অহা নাই, স্পীকাৰৰ আৱাজ আহিছে। এতিয়া মোৰ ভুল, কাৰ ফালে আল্লাহ জানে। এইটো কি ধুনীয়া আৱাজ আছিল তেতিয়া, এইটো উঠোচোন চাওক। সুবহানাল্লাহ। এই আৱাজ এইটো কিয় কৰিব পৰা নাই? কিয় নিমিলিব আপি? তুমি বাইক চলাব জানা নাই? জলসা আমি কৰি আছো নহয়। क्या बोल रहे এবার চাইছোন আওয়াজ, এই হে কবে কটলেছৰ আওয়াজ, এতিয়া মুস্তাফাৰ আওয়াজ উঠব। তেৰি আলহামদুলিল্লাহ আওয়াজ উঠে বারো। এই দিয়া মাশাআল্লাহ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস পাকত কয়, মা ইউরিদিল্লাহু বিহি খায়রান ইয়াফাকিহু ফিদ্দীন। আল্লাহ তাআলা যিজন বান্দাক জান্নাত দিব বিচাৰে, জাহান্নামৰ পৰা বাঁচাব বিচাৰে, আল্লাহ যিজন বান্দাক রহমতের চকুরে চাই কল্যাণৰ ব্যবহার রাখে, ভালা ইরাদা রাখে, সেইজন বান্দাক আল্লাহ এই দিনের মজমত আহিবৰ তৌফিক দিয়ে। কওক সুবহানাল্লাহ। সকলোকে নিদিয়ে আল্লাহ, এখন নসিব হবা লাগবো। মোৰ ভাই, ইয়াতে জলসাহৰ আগত অহাৰ আগত কেতিয়াবা মনে মনটোত শয়তানে খুন্দা মাছি ক'ত যায় ও আনোয়ার হোসেন সাহেবক মাতছি আৰু মৌলানা মুস্তাফাক মাতছি, ইউটিউবত মাৰি দিলে সিহঁতৰ বয়ান শুনা পায়, যাই লাভ নাই ঠাণ্ডাত কপি কপি। শয়তানে কৈছে কি যাবা নালগে। এতিয়া কেইটামান কৈছে যদি যা ভিতৰত নুসুমাবি, পাল্লি মা ভনীৰ পেণ্ডেলটো বেছিকে তৱাফ কৰবি, কিন্তু পুৰুষৰ পেণ্ডেলত নুসুমাবি।
ভিতৰত নুসুমবি, কাৰণ জানে এই পেণ্ডেলৰ তলত বহিলে আল্লাহ যি গুনাহ মাফ কৰিব। শয়তানে গম পায়, কিন্তু শয়তানে নিবিচাৰে মোৰ নৌজোৱান বন্ধুসকলক আল্লাহ মাফ কৰাটো শয়তানে কেতিয়াও নিবিচাৰে। কোনোবা যদি যাও অতত বহি কেনে মোবাইল টিপি থাকবি, ভিতৰত নুসুমবি মোৰ ভাই। গুনাহ মাফৰ মজমুআ হয়, এই মজমুআত আল্লাহে গুনাহ মাফৰ ওয়াদা ৰাখিছে। মই গুজাৰিশ এটাই কৰো, এই নিকটৰ যিনি জলসা আপোনালোকে আয়োজন কৰি থাকিব, তাৰ দ্বাৰা আমাৰ ফায়দা, আমাৰ উঠি অহা সৰু সৰু ল'ৰা ছোৱালীৰ ফায়দা হয়, লগত আমাৰ মা ভনী সকলৰ বহুত ফায়দা আছে। আজি জলসা বুলি কমসে কম বেলেগ দিনা যদি বেলেগ আমাৰ ডেকা সকলক যদি সোধা যায়, মোৰ বন্ধু, মোৰ কলিজাৰ নৌজোৱান বন্ধুসকল, বল মছজিদত যাওঁ যাওঁ, মোলাকাতত গৈছো, যাই কিনে কৈছো কওঁ বোলে মছজিদত যাওঁচোন, হুজুৰ নাপাক আছো নাপাক আছো নাপাক আছো, লাজ নকৰে, ডাইৰেক্ট কৈ দে নাপাক আছো, থিয়ে থিয়ে মুচ্ছি। জানোৱাৰ তুমি থিয়ে থিয়ে যি পেচাব কৰা, মানুহে থিয়ে থিয়ে পেচাব নকৰে নহয়, জানোৱাৰেহে কৰে। আমি মানুহ বুলি কৈছো, কিন্তু থিয়ে থিয়ে পেচাব কৰো। হুজুৰ বহিবা নৰ, তোমাক টাইট লমেট পিন্ধিবা কোনে দিছি? নবীজিক তুমি ভাল পা, নবীজিৰ ড্ৰেছক তুমি বেয়া পা। এই নবীৰ মহাব্বত, নবীৰ মহাব্বত হব লগা হলে কৰ্মৰ দ্বাৰাই, নামৰ দ্বাৰাই নহয়। মই কৈ আছো নবীজিক তামান ভাল পাওঁ, কিন্তু নবীজিৰ সুন্নতক বেয়া পাওঁ, কেতিয়াও সেইটো মহাব্বত নহয়। নবীজিৰ সুন্নতৰ ওপৰত আপুনি আমল কৰিব লাগিব। আল্লাহ ৰাব্বুল আলামিন কোৰআন শৰীফৰ ভিতৰত ২৭ নম্বৰ পাৰা ২ নম্বৰ পৃষ্ঠা আল্লাহ তাআলাই কোৰআন শৰীফৰ ভিতৰত কয়, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়া মা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। মোৰ কলিজাৰ নজওয়ান বন্ধুসকল, পৰ্দাৰ আঁৰত থকা মোৰ সন্মানৰ মা ভনী সকল, আল্লাহ কয় অ মোৰ বান্দাসকল, মই একমাত্ৰ জিন আৰু ইনসানক মোৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছো। এতিয়া আপুনি ভাবিব পাৰে মৌলানাই যদি চিল্লাই চিল্লাই বয়ান কৰি আছে ইবাদত কৰিব লাগে বুলি, কিন্তু আমি খানা খাব নালাগে নেকি, কাম কৰিব নালাগে নেকি, খেতি কৰিব নালাগে নেকি, দোকান দিব নালাগে নেকি? লাগে। অকলে নামাজ পঢ়া ইবাদত নহয়, ৰোজা ৰখা ইবাদত নহয়, জিকিৰ আজগাৰ কৰা ইবাদত নহয়। ইবাদতৰ এইবিলাক শাখ হয়, ডাঙৰ ডাঙৰ শাখ হয়। নামাজ বেহতৰিন আটাইতকৈ দামী ইবাদত, ইমানৰ পিছতে আছে নামাজ। ৰোজা, হজ, যাকাত, তাসবিহ, তিলাওয়াত এইবিলাক ইবাদত হয়, কিন্তু তাৰ লগে লগে আপুনি মই দোকান দিছো সেইটো এটা ইবাদত, তিজাৰত কৰিছো সেইটো এটা ইবাদত, পেচাব কৰা ইবাদত, পাখানা কৰা ইবাদত, খানা খোৱা ইবাদত, টোপনি মাৰা ইবাদত, চেন্দেল পিন্ধা ইবাদত, জোতা পিন্ধা ইবাদত, মোজা পিন্ধা ইবাদত, মছজিদত সোমোৱা ইবাদত, ওলাই অহা ইবাদত, অজু কৰা ইবাদত, গা ধোৱা ইবাদত, যিমান জৰুৰতৰ কাম আছে, মা বাবাৰ পিনে চোৱা ইবাদত, বিবিৰ পিনে চোৱা ইবাদত, বাচ্চাৰ পিনে চোৱা ইবাদত, কিন্তু শর্ত নবীর তরিকা, নবীর তরিকা মোতাবিক যদি আপনি মই কাম করো তেনেহলে ইবাদত হব। আবার নবীর তরিকা ইনকার করি কেনে হাঁটি কেনে যদি কাম করো তেনেহলে আমার ইবাদত নহয়, শয়তানি হব, কিন্তু জরুরত পুরা হব। আলিম সাহেবে খানা খায়, আমার নৌজওয়ান বন্ধু খানা খায়, আলিম সাহেবের পিয়াহ লাগে পানি খায়, আমার নৌজওয়ান বন্ধু পানি খায়। নৌজওয়ান বন্ধু পানি খোৱাৰ সময়ত বটলটো খোৱা হাতেদি লয়, বাওঁ হাতেদি লয়, খোৱা হাতেদি ঢাকনখন খুলি কেনে খাৰা হৈ কেনে থুকথুকে খাই দে। সুন্নত নাই, না দোৱা আছে, না চোৱা সুন্নত আছে, না তিনি ধুকুত খাব লাগে বুলি, না মাথাত কিবা আছে, একো নাই, না বহি খাইছে। জানুৱাৰৰ দৰে দোকানৰ সন্মুখত, ৰাস্তাৰ সন্মুখত খাৰা হয় ডাইৰেক্ট থুকথুকে খাই দিছি। এনেকে বহুত মাৰাও গেছি গলত বুজি ফেলে। নমৰবো, নবীৰ সুন্নত ইনকাৰ কৰবো, সেনেকে মৰবো। আৰু আলিম সাহেবও খায়, আমিও খাওঁ পানী, আলহামদুলিল্লাহ। আমি পানী কেনেকে খাওঁ? পানী খাওয়ার আগত সুন্নত আছে, ধুনীয়াকৈ চাৰটো ঢাকিলাম, মাথাত টুপিলাম, বহিলাম, সোঁ হাতত বটল তোলাম, বাওঁ হাতেদি ঢাকন খুলিম, খুলি কেনে বিসমিল্লাহ বুলি কম, ধুনীয়াকৈ চাই লম, 3 চাচত মই খাম। এইটো মোৰ পিয়াহ পলাই গেল, মোৰ কাৰণে ইবাদত হৈ গল। কিন্তু নৌজওয়ানে পানী খায়, পিয়াহটো পলাই, ইবাদত নহয়, ইবাদত নহয়, কাৰণ নবীজির সুন্নত মোতাবিক কাম করা নাই। আলিম সাহেবে পেশাব করে, হাজি সাহেবে পেশাব করে, ইমাম সাহেবে পেশাব করে, আমার বাকি মানুহ পেশাব করে। আলিম সাহেবে পেশাব করার সময়ত আগত কি করি, বাহিৰত দোয়া পড়ি লব, আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবুসি ওয়াল খাবাইস, দোয়া পড়ি ললে, দোয়া পড়ি কেনে বাওঁ ভৰি ঘুমাই দিব, মাথাত টুপি আছে, বাওঁ ভৰি ঘুমাই দি কেনে যাব ভিতৰত, যাই কেনে ধুনীয়াকৈ বহি কেনে সুন্নত মোতাবিক যেনেকুৱাকে নবীজিয়ে কৈছে তেনেকুৱাকে পেশাব কৰিব। পেশাব কৰি কেনে কুলু কুলাব, ইস্তেঞ্জা কৰি কেনে ওলাই অহাৰ সময়ত সু ভৰি দি ওলাই আহিব। বাওঁ ভৰি দি ঘুমাই গৈছিল,
পেশাব পায়খানাত সোমাওঁতে বাহ ভৰি দি সোমাব লাগে, ওলাওঁতে খুব ভৰি দি ওলাব, ওলাই সেইকাৰণে বাহিৰত পৰব গফৰানাকা আলহামদুলিল্লাহিল্লাযী আযহাবা আন্নিল আযা ওয়া ফানি, দোয়া পঢ়ি ললে। ইমাম সাহাবৰ পেট খালী হ'ল, ইমাম সাহাবৰ সোৱাব পালে, ইমাম সাহাবে পেচাবো কৰিলে লগতে সোৱাব পাই গ'ল। কিন্তু আমাৰ নজৱানে যায় কাণত হেডফোনত ফোন লাগি থাকে, থিয়াই থিয়াই জানাৰ দাৰৰ দৰে চেণ্ডাল খুলি পেলাই মিচিং চলে দে। ইয়াক ইবাদত বুলি নকয়, নবীৰ উম্মত বুলি নকয়। নবীৰ উম্মতে কেতিয়াও নবীৰ সুন্নতক ইনকাৰ নকৰে, সুন্নত মোতাবিক কাম কৰিব। আমাৰ আম্মানুৱে খানা খায়, আলিম উলামাই খানা খায়, আলিম উলামাই যেতিয়া খানা খায় দস্তৰখান পাৰি লয়, সমান জাগাত বহি লয়, সুন্নত মোতাবিক খানা খায়। আৰু আম্মানুৱে খানা খায় ডাইনিংখন পাৰি লয়, ইংৰাজী মডেলত নেক নেকে গলক লাগি মাৰে, পেটটোতো ফুল হয় কিন্তু ইবাদত নহল। আলিম উলামাই খানা খালে, ভাত খালে, ৰুটি খালে, চাহ খালে, তেখেতৰ ইবাদতো হৈ গ'ল, লগতে সোৱাবো পাই গ'ল। কাৰণ তেখেতৰ পেটো ভৰিল, ইবাদতো হ'ল, সোৱাবো পাই গ'ল। কিন্তু আম মানুহে খানা খায় জানুৱাৰৰ দৰে, আজিকালিতো কিবা বোলে হেৰি ভৱন নে কি বলছে, ভৱনত বোলে খানা খায়, জানুৱাৰৰ দৰে চেই চেই পেলাই জেলুৰ খানা লবা দিব লাগে, জেলুৰ খানা যেনেকে লয় এগুলো কিবা খানা, সেনেকুৱা বিয়াত মুঠেও নাযাওঁ আমি। আৰু আমাক আচলতে গেলিও নেদে সেনেকে, জানে বোলে বাঘ আছি কাৰবাৰ আল্লাহৰ, আল্লাহৰ যিমান ডাঙৰ মানুহ নহওক ডাইৰেক্ট কথা বহে খুৱাব লাগবো, দস্তৰখান পাৰি খুৱাব লাগবো, নহয় নাখাওঁ সেনেকুৱা খানা। তাৰপিছত বেহতৰিন খালে আল্লাহ বহুত খুৱাইছে আৰু খুৱাব ইনশাআল্লাহ। কাৰণ দিনৰ কাৰণে আপুনি মই যিটো নবীৰ সুন্নত মোতাবিক কাম কৰিম। আজি নজৱান গাড়ী চলাই যাই আছে, মুখত মায়াবিনী গান, মায়াবিনী যদি গাই দিয়াও, সৰু সৰু ছোৱালীৰ মুখতো মায়াবিনী আছে। যদি কোরআন শরীফের কথা খুদো, কলিমা কথা খুদো, হাত্তা কি আমার ডাঙর ডাঙর লড়াবিলাকক যদি কলিমার কথা খুদো, অজু ভাঙার কারণ কেইটা খুদো, অজু ভাঙার কারণ কেইটা কবি কি হাওয়া গেলি, পেশাব করলি, লেট্রিন করলি, এনাকে আর হুজুর কেইটামান এনাকে কৈ থৈ দিব। অজু ভাঙার কারণ না জানে, আলিফ বা তাসা শেষলৈকে শুদ্ধকে পঢ়িব নাজানে, কোরআন শরীফ নাজানে, ইংলিশত লেকচার দিয়ে ইংলিশত টকিং করে আৰু কৈ আছে নবীজিৰ উম্মত, মোৰ ভাই, মোৰ কলিজাৰ বন্ধু, এই দুনিয়াৰ যত যিমান আছে সব দুনিয়াতে ৰৈ যাব। আপোনালোকে ভাবিব পাৰে জনাবে মায়াবিনী বেয়া পায় নেকি? নিশ্চয় মায়াবিনী বেয়া বেয়া পাওঁ, কিন্তু জুবিন গাৰ্গক ভাল পাওঁ। কাৰণ মদ হারাম হয়, মদাহি হারাম নহয়, মদ হারাম হয়, মদাহি হারাম নহয়, জুয়া হারাম হয়, জুয়ারি হারাম নহয়, জিনা হারাম হয়, জানি হারাম নহয়, সুদ হারাম হয়, সুদখোর হারাম নহয়, গান হারাম হয়, গায়ক হারাম নহয়। বুঝি পাইছে আপোনালোকে? গানহে হারাম, গায়ক হারাম নহয়। কোনবা ভাববা পারে মৌলানা মোস্তফা জুবিন গার্গ বেয়া পায় নেকি? কি কয় আপনি? একেবারে বেয়া নাপাও। আজি আপোনালোকে অকলে এই জায়গাত হয়তো ভাই মাদাদের শ্রদ্ধাঞ্জলি জ্বলাব, ফটোখন তুলি ফেলে, কিন্তু গোটেই অসমত যতে যতে যাই আছো ইনশাআল্লাহ সব জায়গাতে তেখেতৰ প্ৰশংসা কৰি আছো। জুবিন গাৰ্গৰ যিটো আখলাক আছিল, তেখেতৰ যিটো চৰিত্ৰ আছিল, তেখেতৰ যিটো দিল আছিল, তেনেকুৱা দিলৰ মানুহ অসমত ইল্লা মাশাআল্লাহ আল্লাহ বেহতৰ জানে কোন আছে। কি মানুহ আছিল তেখেত, ধনী দুখীয়া নিচলা কাকো চোৱা নাছিল, সকলোকে সমান চকু দি চাইছিল। হিন্দু মুছলমান গাৰো খ্ৰীষ্টান বৌদ্ধ কাকো চোৱা নাছিল, সকলোকে সমান চকু দি চাইছিল। জানোৱাৰ জীৱ জন্তু চৰাই চিৰিকটি মানুহ গৰু কাকো ভেদাভেদ কৰা নাছিল, চবকে মহব্বত কৰিছিল। তেখেতৰ আখলাক ধুনীয়া আছিল, সেই বুলি তেখেতৰ মানটোকে ভাল পাওঁ, তেখেতৰ আখলাক ভাল পাওঁ, গান ভাল নাপাওঁ। কাৰণ ইছলামত গান শুনা হাৰাম হয়। যি কাণে দি গান শুনিব সেই কাণত আল্লাহ তাআলাই জাহান্নামৰ চিচা গলাই কেনে কাটাৰ কাণত ঢালি দিব। ও মোৰ বান্দা, মই তোমাক কাণ দিছিলো গান শুনাৰ কাৰণে নহয়, তোমাক মই চকু দিছিলো চিনেমা চোৱাৰ কাৰণে, নাটক চোৱাৰ কাৰণে নহয়, পিকচাৰ চোৱাৰ কাৰণে নহয়, তোমাক মই হাত দিছিলো বেয়া কৰ্ম কৰাৰ কাৰণে নহয়, তোমাক মই মাথা দিছিলো, দিল দিমাগ দিছিলো তোমাক বেয়া চিন্তা কৰাৰ কাৰণে নহয়, তোমাক মই ভৰি দিছিলো তোমাক বেয়া জাগাত যোৱাৰ কাৰণে নহয়, ভাল জাগাত যোৱাৰ কাৰণে দিছিলো। আল্লাহ চকু দিছে আপোনাক মোক, এই চকুৰি ভালো চাব পাৰো, বেয়াও চাব পাৰো, হাতেদি ভাল কাম কৰিব পাৰো, বেয়া কাম কৰিব পাৰো, এই কাণেদি বয়ান শুনিব পাৰো, কোৰআনৰ তিলাৱাত শুনিব পাৰো, আৰু গানো শুনিব পাৰো, বেলেগৰ গীবত শুনিব পাৰো, বেলেগৰ সমালোচনা শুনিব পাৰো, বেলেগৰ বেয়া গুণ কলে শুনিব পাৰো। আল্লাহ তাআলাই ভৰি দিছে, এই ভৰিৰে আপুনি মই ফাংচন থিয়েটাৰ ডে নাইট জুৱা খেলাত যাব পাৰো,
এই ভরিরে আপনি মই ফাংশন থিয়েটার জুয়া খেলা ডে নাইট ক্রিকেট ফুটবল খেলা জুয়া খেলা যাব পাৰো আৰু এই ভৰিৰে আপুনি মই জলসাহাত মসজিদত ইস্তেমাত যাব পাৰো মৰকজত যাব পাৰো আল্লাহৰ ৰাস্তাত যাব পাৰো যদি মই ইস্তেমাত যাওঁ জলসাহাত যাওঁ আল্লাহৰ ৰাস্তাত যাওঁ আল্লাহে ক'ব মোৰ বান্দা যেতিয়া তুমি জলসাহাত যাবা মসজিদত যাবা ইস্তেমাত যাবা মৰকজত যাবা মোৰ ৰাস্তাত ওলাই যাবা তেতিয়া তুমি মুখ পাবা যেতিয়া তুমি মুখ পাবা আৰু তেতিয়া তোমাৰ কাৰণে জান্নাত পাক্কা আৰু এই ভৰিৰে তুমি খুশকাৰি কেনে ফাংশনত যাব পাৰা থিয়েটাৰত যাব পাৰা থিয়েটাৰত যদি যা ফাংশনত যদি যা ডে নাইট খেলা চাবা যা জুয়া খেলা চাবা যা সিনেমা হলত সিনেমা চাবৰ কাৰণে যোৱা সেই জায়গাত যদি যোৱা তুমি শয়তান পাবা আৰু শয়তানক যেতিয়া পাবা তোমাৰ কাৰণে জাহান্নাম পাক্কা মোৰ কলিজাৰ ভাই চাও এই ভৰি যে আল্লাহ দিছে একদিন প্ৰশ্ন কৰিব আপোনাক মোক আজি আপোনাৰ দৰে মোৰ দৰে কিমান মানুহৰ হাত আছে প্যাৰালাইজড বেমাৰত পৰি আছে হাত উঠাব নোৱাৰে কিমানৰ ভৰি আছে কিন্তু ভৰিৰে খোজ কাঢ়িব নোৱাৰে প্যাৰালাইজড বেমাৰত পৰি আছে বিছনাত পৰি আছে কাণ আছে শুনা নাপায় জবান আছে কথা ক'ব নোৱাৰে চকু আছে দেখা নাপায় ও মোৰ কলিজাৰ বন্ধুসকল টকাই দি চশমা কিনিব পাৰি চকুৰ পাৱাৰ কিনিব নোৱাৰি টকাই দি খানা কিনিব পাৰি বল শক্তি কিনিব নোৱাৰি টকাই দি দাৱাই কিনিব পাৰি ঔষধ কিনিব পাৰি কিন্তু শিফা আৰোগ্য কিনিব নোৱাৰি টকাই দি বেংক বেলেন্স কৰিব পাৰি প্ৰপাৰ্টি কৰিব পাৰি বিল্ডিং বনাব পাৰি ঘৰ বনাব পাৰি তিজাৰত কৰিব পাৰি বিজনেছ কৰিব পাৰি দিলৰ শান্তি কিনিব নোৱাৰি দিলৰ শান্তি দিয়াৰ মালিক আল্লাহ হয় তো আল্লাহ যে আজাদ দিছে আপোনাক অংগ পতংগ মোৰ নৌজৱান বন্ধুসকলক কওঁ আজি গলত ইস্তেমাল কিয় কৰি থাকা তহঁতে কিয় বুজি নাপা আমি তহঁতৰ দুশ্মন নেকি নহয় এই মাদ্ৰাসা আজি বহুতে আমাৰ অসমত হিন্দুস্তানত আজি মাদ্ৰাসাৰ বিপৰীতে মাদ্ৰাসাৰ পিছত লাগি আছে মাদ্ৰাসা বন্ধ হ'ব লাগে বুলি কৈ আছে আপোনালোকে গম পাই কিয় কৈ আছে জানে আপোনালোকে মাদ্রাসা থাকিব তো এই অসমত এই হিন্দুস্তানত মুসলমান থাকিব মুসলমানৰ নাম নিশান থাকিব মুসলমানৰ কৰ্ম থাকিব আৰু যিদিনাই মাদ্রাসা বন্ধ হ'ব ন জানে সিহঁতে যে মাদ্রাসা বন্ধ হলে মুসলমানৰ নাম থাকিব আগত মোহাম্মদ লাষ্টত আলী মাজত খালি আকোনাত খাই গম পাব বলে জিরো নামরা মুসলমান হব কামৰ মুসলমান হৈ নাথাকে কাৰণ এই মাদ্রাসা আজিন নহয় पहला मदरसा सुफाज से आका बनाते हैं पहला मदरसा सुफाज से आका बनाते हैं सहाबा उसमें पढ़ते हैं मेरे आका पढ़ाते हैं खुदा से जंग मत करना मदारिस बंद मत करना खुदा से जंग मत करना मदारिस बंद मत करना पैदा हुआ सन भी सुनाए मौलवी नाम तुझे बच्चा का बताए मौलवी कोलिमा कुरान भी सिखाए मौलवी शादी व निकाह भी पढ़ाए मौलवी जनाजा भी पढ़ा दफनाए मौलवी कब्र तलक कम आए मौलवी पैदा हुआ सन भी सुनाए मौलवी नाम तुझे बच्चा का बताए मौलवी कोलिमा कुरान भी सिखाए मौलवी शादी व निकाह भी पढ़ाए मौलवी जनाजा भी पढ़ा दफनाए मौलवी कब्र तलक कम आए मौलवी मोर कलेजार बंधुসকল আলিম কলেজের তদক চিল্লাই চিল্লাই কেনে কয় গান নুশুনবি মানা আছে ফাংশন নকৰবি মানা আছে সিনেমা নাচাবি মানা আছে একমাত্ৰ আমাৰ লাভৰ কাৰণে নকওঁ মোর কলেজাৰ নজওয়ান বন্ধুসকল কেনেকৈ জাহান্নামৰ পৰা বাচি কেনে জান্নাতত যোৱা বনি যায় এইটোই আমাৰ উদ্দেশ্য বেলেগ একো নাই মোর ভাই আজি নজওয়ানে বন্ধু ভাবি আছে মোর খাস পার্টনার জনাব নহয় মোর খাস পার্টনার হইছে কোন মোর খাস পার্টনার হইছে মোর সেইজন বন্ধু যিজন বন্ধু নেকি তেল ভরে দে মোর বাইকুত আর জুয়া খেলা চাবা যাও ডে নাইট খেলা সেইজন বন্ধু মোর খাস পার্টনার যিজন বন্ধু বাইক লৈ আহে আর মোক লগ ধৰি কেনে লৈ যায় ফাংশন চাবা থিয়েটার চাবা সেইজন খাস পার্টনার নহয় মই কও তোমার সেইজন কি এক নম্বর বুড়া শয়তান তোমার দুশ্মন তোমার খাস পার্টনার সেইজন যিজন বন্ধু তোমাক জান্নাতত নিয়ত সহায় করে তোমাক জান্নাতত নিয়ত সহায় করে জামাত আহিছে বলক ও দোষ বল জামাত আহিছে অলপ মোলাকাত করো ও দোষ আজান হয়েছে মসজিদত যাও ইস্তেমার আওয়াজ শুনিছো ইস্তেমাত যাও জলসার কথা শুনিছো জলসাহত যাও আল্লাহ রাসূলের জিরার মজমুআ হয়েছে তাত যাই কেনে আল্লাহ ওয়ালা সকলের লগত
মুসাফা করো, আল্লাহওয়ালা সকলৰ পৰা দোৱা লও, নাজানো আল্লাহ কাৰ দোৱা কবুল কৰি লয়। এইটোৱে হ'ল আপোনাৰ খাস পাৰ্টনাৰ। সেইজন পাৰ্টনাৰ আপোনাৰ খাস পাৰ্টনাৰ নহয় যিজন পাৰ্টনাৰে তোমাক ফাংচনৰ কালেকশ্যন কৰাত লগ ধৰে। আচল মতে কি ফাংচনৰ কালেকশ্যন কৰাত লগ ধৰা মতলব জাহান্নামৰ কাৰণে লগ ধৰা, জাহান্নামৰ কালেকশ্যনৰ কাৰণে লগ ধৰা। মোৰ কলিজাৰ ভাই, আজি নৌজৱানে বহুত খুশি হৈ আছে। মোৰ ভাই বিলকুল এই দুনিয়াৰ পৰা এদিন গুচি যাম। মই কওঁ তেতিয়া তোমালোকে বুজি লও বোলে হয় আলিম উলামা আমাৰ দুশ্মন হয়। যদি আলিম উলামা তোমাৰ কোনো কামত নাহিল হয়, দুনিয়াত অহাৰ পিছত কলিমা পঢ়োৱাৰ কাৰণে ইমাম সাহাব, হাদিস শুনোৱাৰ কাৰণে ইমাম সাহাব, দোয়া কৰাৰ কাৰণে ইমাম সাহাব, নিকাহ পঢ়োৱাৰ কাৰণে ইমাম সাহাব, জানাজা পড়ার সময়তো ইমাম সাহাব, বহুত এনেকুৱা মানুহ আছে আলিমৰ পিছফালে লাগি থাকে। শুনিৰক মোৰ কলিজাৰ ভাই, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সহিহ বুখাৰী শৰীফৰ ৰিয়াত হয়, আল্লাহৰ নবীয়ে কৈছে সেই সকল মানুহ অতি সোনকালে ইমানৰ পৰা খাৰিজ হৈ কেনে মাৰা যাব যিসকল মানুহে আলিম উলামাৰ পিছত লাগে। কক নাউজুবিল্লাহ। বহুত মানুহে আলিম উলামাৰ পিছত লাগে, আলিম উলামাক সুন্নাহৰ বাৰী আন পায়। এই আলিম উলামা যদি নাথাকে ন, মই বাৰে প্ৰতি কৈ আছো, আপুনি মই মাৰা গলি ন, আলিম উলামা যদি নাথাকে গৰু ছাগল মল্লি যেনেকে টানি ফেলে চুচুৰে টানি নি ডাইৰেক্ট চিয়া গাটা কৰি খেলে পুতি থবে ন, সেনেকে আমাক পুতি থব। আলিম উলামা থাকাৰ কাৰণে আজি আমাক জানাজা কেনেকে দিব লাগে কৈ আছে, কাপোৰ কেনেকে পিন্ধিব লাগে আলিম উলামাই কৈ আছে, কেনেকে গা ধুৱাব লাগে আমাক আলিম উলামাই কৈ আছে। আৰু আপুনি মই ভাবি আছো আলিম উলামাই সুন্নাহৰ বাৰী হিচাপত ইস্তেমাল কৰে বহুতে, আলিম উলামাৰ কদৰ বুজি নাপায়। আল্লাহৰ নবীয়ে কৈছে আলিম উলামা কি, ইন্নাল উলামা ওয়ারাসাতুল আম্বিয়া, আল উলামা ওয়ারাসাতুল আম্বিয়া। কৈছে উলামা সকল, আলিম উলামা সকল নবীজিৰ ওয়াৰিস হয়, আম্বিয়াৰ ওয়াৰিস হয়। এই আলিম উলামা সকলে আমাক কব কোনটো শুদ্ধ কোনটো অশুদ্ধ, কেনেকুৱাকে কাম কৰিলে আল্লাহ পাম, কেনেকুৱাকে কাম কৰিলে আমি জান্নাত পাম। এই কথাষাৰ কোনে কব, আমাক আলিম উলামাই কব। আৰু যেতিয়া নেকি আলিম উলামা নাথাকে তো সেই জায়গাত চাব কি অৱস্থা হয়। আলহামদুলিল্লাহ আমি আলিম উলামাৰ আপনার নালাগো। আর মই ডেকা বন্ধু সকলক কওঁ আলিম উলামাৰ লগত মহব্বত কৰি চলা, মহব্বত কৰি চলা। আজি বহুত জায়গাতে আলিম উলামাৰ কথা অমান্য কৰি কেনে ইমাম সাহেবক জ্বলাই কেনে ফাংশন পাতে। ইমামৰ কথা শুনি আমার গড়া ইমাম তারে মারতো কিছুমান ইমাম পাই ফাংশনত যাই কেনে দোয়া করে, আল্লাহ তোরা ফাংশন খান কামিয়াবি করবি। আছে আপনালোকে গম পোৱা নাই, সেই ইমামো আছে। তাতে গামছা লয়, খুদরা গামছা খানোর কারণে ফাংশনের স্টেজত যাই কেনে দোয়া করে। আর সেই ফাংশনত খাতা খাতা কাপড় পিন্ধি ড্যান্স মারব, মাল খাই ফেলে গান মারব, তলত নাচব। আর সেই সহযোগিতা কোনি কৰি আছে ইমাম সাহেবে। মধুর দোকান দিয়া যিমান ডাঙৰ কবিরা গুণা, মধুর দোকান দিবে দিয়ার কারণে মাটি কিনি ভাড়াত দিয়াও কবিরা গুণা, মদ খাওয়া যিমান ডাঙৰ গুণা মধুর দোকান দিয়াও সেনেকুৱা গুণা, ফাংশন পাতা যেনেকুৱা গুণা, ফাংশনত যাই কেনে অংশগ্রহণ কৰা তেনেকুৱা গুণা, যি আলিমে দোয়া করে তার উপরও তেনেকুৱা গুণা। আলিম হল কলিকে আল্লাহ এৰি নেদেয়। তুমি আলিম হয়তো 70খন পর্দার ভিতৰত করবো, কিন্তু করাতো করবই, মারাতো মারবই। আলিম হলে কতিকে এৰি নেদেয়। কেন আলিম এনেকুৱা হবা লাগবো বা আমাল হয়, তেখেতে আমাল করে, শরীয়তের খিলাফ যদি কাম করে, সিনেমা চাওয়া, ফাংশন চাওয়া, ডে নাইট খেলা চাওয়া, ক্যারাম খেলাওয়া, জুয়া খেলাওয়া আলিম, তো সেই আলিমৰো বিচাৰ হব। এইকাৰণে মই এটাই কথা কওঁ মোৰ কলিজাৰ নৌজোৱান বন্ধু সকলক, আলিম উলামাৰ প্ৰতি মহব্বত ৰাখবি সঁচাই। আলিম উলামা যদি আপোনাক মোক যদি সত্য ৰাস্তা দেখাই আছে, চিধা ৰাস্তা দেখাই আছে, সেই আলিম উলামাক কেতিয়াও বেয়া পাব নালাগে। এই আলিম উলামাই এদিন কাম আহিব। তোমার জানাজার নামাজ আলিম উলামাই পড়াবা, তোমার নিকাহর সময়ত নিকাহ তোমার আলিম উলামাই পড়াব। আলিম উলামা কেতিয়াও বেয়া পাব নালাগে, বহুতে বেয়া পায়। মই এই কাৰণে কৈ আছো, মই অলপমান গম পাইছো এই এলেকাত বোলে ফাংশন হয় মাজে মাজে, আর এলাকার ফাংশন নহয় বোলে একেবারে ডাঙর ফাংশন হয়। মোর কলিজার ভাই, আমি আজিৰ পৰা শেষ কৰি দিওঁ সেইবিলাক। আপুনি যাব ইনশাআল্লাহ, মই দাওয়াত দিলো আপোনালোকক। 8 ফেব্রুয়ারির দিনে জলসা আছে আমার মাদ্রাসাত, ইনশাআল্লাহ আহিব আপনালোকেও। তোমার নাগাদা তাতে চাবচোন আছে নেকি এইবিলাক ফাংশন পাতা, কিবা পাতা। আলহামদুলিল্লাহ নাই, আলহামদুলিল্লাহ আল্লাহর ফজলত নাই। মই যিটো মহল্লাত থাকো বিশেষকে সেইটো মহল্লাত ইনশাআল্লাহ এইবিলাক নাই। এইটোতো এইটো হাত্তা কে বিয়াত ডিজে বজাও মানা আছে।
আৰু বেলেগ যদি কোনোবা যাই যাব মই কিন্তু সেই বিয়াত নাযাওঁ, এতিয়া কোনোবাই ভাবব জনাবে নেকি কি বেয়া নহব নেকি? কিয় নহব? নিশ্চয় বিয়া হব, বিয়া হব, কিয় নহব? মই আল্লাহক ভয় কৰো, মই কেৱল আল্লাহক ভয় কৰো। আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত 1 নম্বৰ 2 নম্বৰ পৃষ্ঠা 1 নম্বৰ 2 নম্বৰ সূরা সূরাতুল বাকারা আয়াত নম্বৰ 42 6 নম্বৰ পৃষ্ঠা আয়াত নম্বর 42 42 নম্বর আয়াত আল্লাহ তাআলা কয় ওয়ালা তালবিসুল হক বিল বাতিল ওয়া তাকতুমুল হক ওয়া আনতুম তা'লামুন। আল্লাহ কয় আমার বান্দা সকল তোমালোকে সত্যৰ লগত মিছা কথা নিমিলাবা। ওয়ালা তালবিসুল হক বিল বাতিল, सच के साथ झूठ को मत मिलाओ। ওয়াতাকতুমুল হক ওয়া আনতুম তা'লামুন, যেটো তুমি সত্য কথা জানা, শরীয়তৰ কথা জানা, লুকাই না রাখিবা, খুলি কেনে কৈ দিয়া। লুকাই রাখবে আল্লাহ মানা করছে। আল্লাহ নবী কইছে লা তাআতা লি মাখলুকিন ফি মাসিয়াতিল খালিক। আল্লাহক নারাজ করি কেনে বাবা মার কথা শোনা হারাম, আল্লাহক নারাজ করি কেনে পীর মুর্শিদের কথা শোনা হারাম, আল্লাহক নারাজ করি কেনে রাইজুর কথা শোনা হারাম, আল্লাহক নারাজ করি কেনে সরকারের কথা শোনা হারাম, আল্লাহক নারাজ করি কেনে এমএলএ মন্ত্রীর কথা শোনা হারাম। আল্লাহ কইছে, নবীজির মাধ্যমে তারা কইছে আল্লাহক নারাজ করি কেনে কোনো মানুর কথা শোনা জায়েজ নাই। বুঝি পাইছা কথা কি কৈছো? মই সেইকাৰণে আলিম উলামা কওঁ, মই ইমাম সাহেবক আজি ইয়াৰ দ্বাৰা মই কবা খোজো, ইয়াৰ আশপাশৰ ইমামসকলক, মোৰ কলিজাৰ ভাই, আল্লাহ দালি পানী খুৱাই কেনে মাদ্ৰাছাত 12-13 বছৰ পঢ়ি কেনে আছো। মানুহক ৰাজি কৰাৰ কাৰণে নহয়, আমাক আল্লাহক ৰাজি খুশি কৰাৰ কাৰণে। এতিয়া কোনোবাই কব হেৰি হুজুৰ 10 জন যাৰ ওপৰত ৰাজি তাৰ ওপৰত কোন ৰাজি? আল্লাহ ৰাজি। 10 জন মই 40টা মদাহিক 10 টকাকে সদায় দিয়াও, কিন্তু 40টা মোৰ ওপৰত ৰাজি, ডেইলি 10 টকাকে মাল খাবা পায়, তামাম ভাল পায় মোক, মোৰ কাৰণে জান দিয়াৰ তৈয়াৰ। মস্তফা হুজুৰ কোনি কি কয় জান দি দিম, কিন্তু গোটেইকেইটা মদাহি 40 জন আল্লাহ ভাল পাব নেকি কওক? ভাল পাব আল্লাহ? কিয়া পাব আল্লাহ? আল্লাহ পাব মোৰ কলিজাৰ ভাই। আল্লাহ সত্যক ভাল পায়, 10 জন যাক ভাল পায় এইবিলাক কথা, এইবিলাক মানুহৰ কথা, কোৱা কথা, এইবিলাক সেই নহয়। আল্লাহৰ নবী অকলে মক্কাত আছিল, অকলে মক্কাত আছিল, আৰু নবীজি আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কেনে কাম কৰিছে। আজি পৃথিৱীৰ বুকত নবীজিৰ ফলোৱাৰ বেছি, নবীজির লাইক करने वाला বেশি, ফলোয়ার বেশি, নবীজিক মহব্বত করা বেশি। হাত্তা কে গুগলত সার্চ করো, আপনারা লেখো পৃথিবীর বিকট আটাইতকৈ শ্রেষ্ঠ মানব কোন? মুহাম্মদ আরবি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমার নবীজি হয়। আপোনালোকে ভাবতে পারে মই আলিম উলামা কাজী ইয়াৰ দ্বাৰা কবা খোজো, মোৰ ইমাম সকল, আইম্মা হযরত, হাফিজ সাহেব সকল, যি বিয়াত ডিজে বজায় ন, সেই বিয়াত আপোনালোকে কেতিয়াও কদম নাৰাখিব। আপোনালোকে তাতে সেই 500 টকাৰ কাৰণে নিকাহ নপঢ়াব। আল্লাহ তেনেকুৱা দৰে 500,000 টকা সদায় বহুত দিব আল্লাহ। আল্লাহ ভয় কৰি কেনে কাম কৰিব লাগিব, ৰাইজুক নহয়। আৰু যদি কোনোবা মহল্লাত যদি কয় যদি ইমামে আমাৰ নিকাহ যদি বিয়াত যদি নিকাহ নপঢ়ায়, এনেকুৱা ইমামৰ দৰকাৰ নাই, আমাৰ পৰা খেদি দিম। মই কওঁ তালি টোপলা লো মোৰ কলজাৰ ভাই, মোৰ লগত কন্টেক্ট কৰিবি ইনশাআল্লাহ। পাৰো যদি মই চেষ্টা কৰিম তাত চাই বেছি দৰমহাৰ মছজিদ দিবৰ কাৰণে, ইনশাআল্লাহ দিছো, মই দিছো আল্লাহৰ ফজলত। সেইকাৰণে কৈছো, কাৰণ মানুহক ৰাজি কৰি নহয় লাগা আলি চেলা চলা। মই নিজে কওঁ মোৰ কাৰণে মোৰ মছজিদ ৰুজিৰ মালিক নহয়, মোৰ কাৰণে মোৰ মাদ্ৰাছা ৰুজিৰ মালিক নহয়, মোৰ কাৰণে মোৰ ৰাইজ ৰুজিৰ মালিক নহয়, মোৰ ৰুজিৰ মালিক আল্লাহ হয়। মই মুচি হৈ কেনে খাম, পান দোকান দি খাম, তামোল দোকান দি খাম, ঠেলা চলাই কেনে খাম, যেনেকে মোৰ বাবা ঠেলা চলাই কেনে খায়। মোর বাবা ঠেলা চলায় আর ঠেলা চলে কেনে খায়, মই ঠেলা চলে কেনে খাম, কিন্তু ভয় আল্লাহ করিম, কোনো মালিক নয়। কব পারে হুজুর যদি মই নুশুনো মোক মারি পেলব, কোনো কথা নাই। হয়তো আজি মই ফাংশনৰ কথা পাতিছো, কেইটামান চলি গ্যাং হব, মাল চাল খাই, আল্লাহ হিফাজত কৰে, এটা সেনেকুৱা চলি নাই। তাৰ পিছতো কৈছো গ্যাং হৈ কেনে কৈছে এই জোনাবক পাৰ হবা দিবা নোৱাৰা, ৰাইম আধাৰ পাজানো মুক্তবন নাপৱে, এতে শেষ করবে লাগবো, মারি দেখ, কোনো কথা নাই। মরার কারণে এনি টাইম তৈয়ার ইনশাআল্লাহ, মারো। আল্লাহ কম হে খোদা তোমার কথা কোয়ার কারণে মোক মারছিল, সিদিনা তোমার কথা কইছিল সেইখানে মরছিল, আজি তুমি জান্নাত দি। আল্লাহ জান্নাত দিব, কারণ আমি আল্লাহর কারণে হক কথা কও। ফাংশনে যাওয়াও হারাম, ফাংশন পাতা হারাম, ফাংশনে দান মানে দান দক্ষিণা করা হারাম, তাতে ডোনার দিয়াও হারাম, তাতে অংশ গ্রহণ করা চাও হারাম।
এই এলাকাত যদি তেনেকুৱা কাম কৰে, এক নম্বৰতে জিম্মেদাৰ যিকেইজন হাজী চাহাব আছে, ইমাম চাহাব, হাজী চাহাব, মাষ্টৰ চাহাব, আৰু ডেকা ডেকা যিসকলক আল্লাহ ইলিম দিছে, জ্ঞান দিছে, আল্লাহে দিনৰ ইলিম দিছে, আল্লাহৰ তাকৱা দিছে, তেখেতসকল এক নম্বৰ দায়ী হ'ব। আল্লাহ সুধিব, তোমালোকে সেই মজমুৱাত থাকোতে তোমালোকৰ এলেকাত ডাঙৰ ডাঙৰ ফাংচন কেনেকুৱাকে পাতিছিল, মানা কৰিব পৰা নাছিলি? ডেকা বন্ধুসকলক কওঁ, হয়তো আজিলৈকে কোনো জনাবে তেনেকুৱাকে কোৱা নাছিল চাগে। ইমান ডাঙৰ যি মানা আছে, এই এলেকাৰ পৰা ফাংচন বন্ধ হ'ব লাগে। ফাংচন শুনাও হাৰাম, তাৰ দ্বাৰা কি হয়? চকুৰ গুণা। ফাংচনত গান শুনিম, কাণৰ গুণা। তাত ডান্স মাৰিম, ওচৰৰ মানুহৰ টোপনি ক্ষতি। এতিয়া আপোনালোক কবাৰ জনাব, আজিওতো টোপনি ক্ষতি হৈছে। আজি সিমান দেৰি নহয়, আৰু আজি হচি যদিও ইনশাআল্লাহ সওয়াব পাব। আজি যদি বয়ান শুনোতে কাবাৰ টোপনিও ক্ষতি হৈছে, এতে আল্লাহ তাআলা মাগফিরাতৰ ওয়াদা ৰাখিছে। কওক সুবহানাল্লাহ। কি ফাংচনত আল্লাহ মাগফিরাতৰ ওয়াদা রাখা নাই। সেইবিলাক হল শয়তানক মানে কি ওপৰত নিয়া লাইন হয়। সেইকাৰণে মই গুজাৰিশ কৰিছো, এই এলেকাৰ পৰা সেইবিলাক বস্তু বন্ধ কৰক। 2 নম্বৰ, বিয়াত ডিজে বজোৱা বন্ধ কৰক। আমাৰ হাজী সাহেব সকলক কওঁ, আপোনালোকে সেই বিয়াত কিয় যায়? নাযাব আজিৰ পৰাই, মই গুজাৰিশ কৰিছো, আপোনালোকে নাযাব ইনশাআল্লাহ। আল্লাহৰ ভয় দিলত ৰাখক। আল্লাহ আপোনাক আল্লাহৰ ঘৰ আল্লাহ দিদাৰ কৰাই নাইছে। আজি বহুত মানুহ বেটিৰ বিয়াত ডিজে বজায়, আৰু ডেকা ল'ৰাবিলাকে কয় যে ডিজে নহয় তেনেহ'লে বিয়েই নাচাও, ডিজে নহলি বিয়েই নাচাও। মই কওঁ, সেইখন বিয়াত আল্লাহৰ লানাত পৰে মোৰ কলিজাৰ ভাই। আল্লাহৰ নবী সহিহ বুখাৰী শৰীফত কৈছে, সেই জাগাত ৰহমতৰ ফেৰেশতা নাহে। যিটো জায়গাত নাকি ফটো থাকে, গান বাজে, ডিজের আওয়াজ বাজে, সেই জায়গাত রহমতর ফেরেশতা না যায়। আর আজিকালি তো কবাই ভাল দরমুখুতে রাখি তৈরি কইনে আর দরার ফটো, কইনে আর দরার ফটো বিয়ার দিনে দরমুখুতে রাখি তৈরি। নিকা রাতি হব, রাতিপুৱাৰ পৰা দুইটাৰে মিলে ফেলে ফটো, আল্লাহ জানে কিবা হুঁচিয়াক আল্লাহ জানে, দুইটাৰে ফটো ধুনীয়াকে সাজে কেনে থৈ দিয়ে। নাউজুবিল্লাহ। আর এটা সাইডে জুবিন গার্দার ফটো। ফটোক মোহাব্বত করা মতলব মোহাব্বত নহয়। আমার নবীর ফটো আছে নাকি? কক আছে নাকি? সবে উত্তর দিয়া না কছি। আল্লাহ নবীর যেহেতু ফটো নাই, তো আমি কারো ফটো খেয়ে বস্তু করা আমার ইজাজত নাই। বহুত মানুষ দেখিছো আবার জুবিন গার্দার ফটো তো কি করে, একদম রাইজক দেখাই কেনে সোশ্যাল মিডিয়াত আহার কারণে ফটো খান টানি মালা চালা দি শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আকৌ পিছদিনাই যদি গম পোৱা যায় সেই মজমুৱাখনৰ সেক্ৰেটাৰী ঘৰত টেবুলত পাৰা বনাইছে সেইখান উল্টাকে। এই মহব্বত, ৰাইজক দেখুওৱা মহব্বত, তেখেতৰ তৰিকা অনুসৰণ কৰক। তেখেতে কি ধুনীয়া মানুহ আছিল। সেইকাৰণে মই বাৰে প্ৰতি কওঁ, ফটো নহয়। আৰু সেই জায়গাত যদি দৰা কইনাৰ ফটো এক চাইডে জুবিন গাৰ্দাৰ ফটো যদি থাকে, দরা কইনার ফটো থাকে, সেই জায়গাত রহমতের ফেরেশতা না যায়। আর যেতিয়া রহমতের ফেরেশতা না যাব, আপনার মোর ভনী, আপনার মোর বেটি, আপনার মোর বাচ্চি ছোৱালী, আজি মই বিয়া দি কেনে এখন ঘৰত ওলাই দি আছো, তাক দুৱা দি কেনে ওলাই দিব লাগিছিল, লানাত লৈ কেনে যাই আছে। সেইকাৰণে আজিৰ ছোৱালী মাকৰ ঘৰত 10 মাহ, শৈৰকৰ ঘৰত 2 মাহ। নাউজুবিল্লাহ। বুজি পাইছে? মাকৰ ঘৰত 10 মাহ, শৈৰকৰ ঘৰত 2 মাহ। শান্তি নাই, অশান্তি। 4 মাহ নাযাওতে জোনাবত্তা বা তাবিজ বিছ বেয়া হল। হুজুর এনেকুৱা তাবিজ নাই নে কি বেয়া? শাহুটো কিবা কাকে থাকে। কি শাহু বা বিয়া পাতাৰ আগত শাহকৰ মৰা মায়ে ক'ত আছা? কোনদিনে আহিবি মায়ে? হা কি মৰাম? ছোৱালী আম্মাত বাহিৰে বেলেগ নাম নকয়, আম্মাই আম্মা। আম্মা কি খাইছা? আর যায় নাকি বিয়ে গেল 4 মাহ নহওঁতে বুঢ়ো আৰু বুঢ়ী আহিল এইবাৰ। আর 1 নম্বৰ এই যিটো খাহক এই দাংকাতিনি 1 নম্বৰ বদমাছ আছে। কোনটো খাহক? ইবাগে লৰাৰ মায়াকৰো কথা বুঢ়ো 1 নম্বৰ তো ছোৱালী তুই চাৱাৰ আগত মাকক চাব লাগিছিল। মাকৰ কেৰেক্টাৰ কেনে, মাকৰ কেৰেক্টাৰ চাৱা নাই। গরু আনবে যাওঁতে কিন্তু চাই, এটা গরু আনবে গেছি, গাই গরু আনবে যাওঁতে চাচি বলে কাল্লা চানা তুই যদি চাৱাৰ আগত গাইটোৰ কথা ক'ত কেই লিটাৰ গাখীৰ দেই? বলে 9 লিটাৰ। যদি গায়ে 9 লিটাৰ গাখীৰ দেই, চানাই কমচে কম 6 লিটাৰ হলেও দিব প্ৰথম বিয়ানত। যদি তুমি সাধাৰণ দামৰি এটা কিনবে যাওঁতে মাকক চাচলি, তুমি আপুইটো বিয়া পাতাৰ সময়ত বৰেৰে আনাৰ আগত মাকৰ কেৰেক্টাৰ কে চাৱা নাছিলে? মায়াকে কেইবাৰ কেল লগাই তাৰ লগত পলে গেছি, গম পাইছে নে? কেইটাৰ লগত ৰাতি মেছেজ কৰে গম পাই নে?
গম নাপায় যে গম নাপায় কাৰণে ছোৱালীও চাবি কি অৱস্থা হয় আৰু আজিৰ ছোৱালী যিটো ছোৱালী চাই ল'ৰাবিলাকে ৰিলছ বনোৱা পেকতে ফেলে ভেকতে ফেলে ভিডিঅ' বনোৱা কি লাগে আন্তক গম পাবি ৰ বাছা চাইন বোৰ্ড কৰি গেলে তোক দৰা কৰি থৈ দিব বাকী বেলেগৰ লগত উলু উলু মেছেজ কৰিব ৰাতি সব বেলেগৰ লগত সই মিশকাত শরীফত আছে চাৰিটা বস্তু চাই গেলে তুমি বিয়া পাতা দিনদার খানদান মালদার খুবসুরত কিছুমানে ভাবছি মালদার যদি আনবে দিছি এতিয়া মালদার বুলি কতে এই মালদার খোপাক বেপাতলি গরিব গিলা কোনি বেপাতবো আকলা মালদার বুলি কতে মালটোৰ কথা আহে মনত হয়নে নহয় মাল বুলি কত বহুত আছে আমুলৰ মাল আছে ইমানৰ মাল আছে ইমানৰ মালদার আমুলৰ মালদার তাকওয়ার মালদার আল্লাহর ভয় আছে তার ভিতৰত দিনদার আনো খানদান চাই কেনে আনো বিয়া পাতি কেনে চাব ইনশাআল্লাহ আপোনাৰ বুৱাৰী দিনদার হব আপোনাৰ নাতিনুতকা আলহামদুলিল্লাহ হাফিজ কোরআন মৌলানা মুফতি হব আৰু যদি আপোনাৰ বুৱাৰী যদি ড্যান্সার হয় ভিডিও বনোৱা ছোৱালী হয় ড্যান্স মাৰা ছোৱালী হয় কইনা হৈ কেনে ড্যান্স মাৰি কেনে যায় সেই ছোৱালীৰ পেটত ভাল সন্তান জন্ম নাপায় মোৰ কলিজাৰ মা ভনী সকলক মই কওঁ আল্লাহৰ ওলিৰ মাহমা অমর মা ভনী সকল আল্লাহর ওলির মা উমা আপনি তো সন্তানের মা নাসিরউদ্দিন বাগদাদির মা উমা আপনি তো সন্তানের মা শাহ ওলিউল্লাহ দেহলভী সাহেবের মা উমা আপনি তো সন্তানের মা গিয়াসউদ্দিন সাহেবের মা উমা আপনি তো সন্তানের মা হাফিজ কোরআনের মা উমা আপনি তো সন্তানের মা মৌলানা সাহেবের মা উমা আপনি তো সন্তানের মা আলিম সাহেবের মা উমা আপনি তো সন্তানের মা ইমাম সাহেবের মা উমা আপনি তো সন্তানের মা অমর মা ভনী সকল তেখেত সকলৰ মাকৰ পেটত যদি আল্লাহৰ ওলি জন্ম পায় হাফিজ কোরআন জন্ম পায় মৌলানা মুফতি জন্ম পায় আপোনাৰ পেটত মাদাহী জুৱৰী ভাঙৰি বদতামিজ নালায়ক খবিজ দ্ৰাগছৰ কে জন্ম পায় এক নম্বৰ কাৰণ মা বাবার গণ্ডগোল এক নম্বৰ কাৰণ মা বাবার গণ্ডগোল মা বাবা যদি ভাল হয় সন্তান ভাল হব মা বাবা যদি বদমাশ হয় সন্তান বদমাশে হব বাবাই যদি সিগারেট টানে পুটোকে আসাল তো বাবা টানবো পুরো একদম বাবাই যদি সিগারেট টানছি বিড়ি টানছি পুটোকে আসাল তো টানবো আর বাপেকে যদি গেলা খাসি পুটোকে অফিসার চয়েস টানা করবো বিয়ার খাওয়া করবো বুঝি পাইছি না নাই মই এই কারণে কও বাপেক মাইক ভাল হব লাগিব আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি এদিন এখন ঘৰত দাখিল হল লগে লগে মাকে কয় ও বাবা মাইনুদ্দিন ও বাবা মাইনুদ্দিন আজি তুমি ইমান কিয় খুশি হৈ আছা লগে লগে মাকক কয় ও মা মোৰ হাতত এজন নহয় দুজন নহয় তিনিজন নহয় ৯৬ লাখ বেধৰ্মী মানুহে ইছলাম গ্ৰহণ কৰিছে সুবহানাল্লাহ কিমান মানুহ ৯৬ লাখ লগে লগে মাকে কয় ও বাবা মাইনুদ্দিন ও বাবা মাইনুদ্দিন এইটো তোমার কোনো কামাল নহয় এইটো আল্লাহ তাআলার ফজল হয় তোমার আব্বা আম্মার মেহনত ও বাবা মাইনুদ্দিন ও বাবা মাইনুদ্দিন তুমি যেতিয়া মোৰ পেটত আছিলা তেতিয়া মই আৰু তোমাৰ আব্বাই ৫ ওয়াক্ত নামাজ পঢ়িছিলো তাহাজ্জুদ নামাজ কোনোদিন কাজা কৰা নাছিলো সুবহানাল্লাহ কইছে কি ৫ ওয়াক্ত নামাজ তো পঢ়িছিলো তাহাজ্জুদ নামাজ কোনোদিন কাজা করা নাছিল আমার মা ভনী পড়ে না গিরা করছি মরা তুমি নুঠিবা ডুব পাবা তার মরা কন্যাকর প্রতি মরা আকৌ গম পাওয়া যায় 4 বছর 5 বছর যাওয়ার পিছত বেলেগ তিরিক আকৌ ফোন করবে কিয়ে ধরে প্রথমতে আল্লাহ হিফাজত করো ইবাগে মা ভনী বেলেগের লগত কথা পাতে ইবাগে পুরুষে বেলেগের লগত কথা পাতে আল্লাহ হিফাজত করো আমিন মোর কলিজার ভাই লগে লগে মাকে কয় ও বাবা মাইনুদ্দিন ও বাবা মাইনুদ্দিন এই তো তোমার কোনো কামাল নহয় এই তো আল্লাহ তাআলার ফজল হয় তোমার আব্বা আম্মার মেহনত ও বাবা মাইনুদ্দিন যেতিয়া তুমি পৃথিবীর বুকত জন্মগ্রহণ করিলা পৃথিবীর বুকত কদম রাখিলা তেতিয়া মই তোমাক কোনোদিন ওযু নকৰাকৈ কোনোদিন এক টোপ গাখীৰ তোমাৰ মুখত দিয়া নাই সুবহানাল্লাহ আমার মা ভনী বাচ্চা গাখীর খুয়ায়
মাথাত কাপোৰ নাই, অজু নাই, দেউৰাকৰ আগত শহৰকৰ আগত মাথাত কাপোৰ নহকে বাচ্চা গাখীৰ খুৱায়। আৰু গিৰেক যেতিয়া আহে বাইকৰ মাত শুনাৰ লগে লগে বাপেক আছি ভালকে মাথাত কাপোৰ খান ল'বা ধৰে। গিৰাকৰ আগত কাপোৰ নললেও কোনো কথা নাই, আপোনাৰ দেউৰৰ আগত কাপোৰ ল। আল্লাহৰ নবী কৈছে মউত বুলি কৈছে, মউত ভাবিৰ কাৰণে বুৱাৰী অৰ্থাৎ বৰ কাৰণে, মোৰ বৰ কাৰণে মই মউত হয়, ভাবিৰ কাৰণে দেউৰাত মউত হয়। বুজি পাইছে? তো মই এই কাৰণে কৈছো এইবিলাক বস্তু আপোনালোকে মই দূৰত থাকিব লাগিব। এই বস্তু সকল যদি আমি বন্ধ নকৰো চাব কিন্তু আপোনাৰ মোৰ ঘৰ কেতিয়াও দিনদাৰ নহয়। মোৰ ভাই আজি চাব গুনাহ কৰিবৰ কাৰণে বেলেগত যাব নালাগে, গুনাহ কৰিবৰ কাৰণে বেলেগত যাব নালাগে। আজি আপোনাৰ মোৰ মহল্লাত গুনাহ হৈ আছে, আপোনাৰ মোৰ মহল্লাত আপোনাৰ মোৰ চকুৰ আগত গুনাহ হৈ আছে, আপুনি মই মানা কৰিব পৰা নাই। ইমানৰ কবি আল্লাহৰ ভয় নাই, আল্লাহৰ তাকওয়া আপোনাৰ মোৰ দিলৰ পৰা উঠি গৈছে। আল্লাহৰ ভয় দিলত থাকিব লাগে। এদিনতো মৰি যাম, এই দুনিয়াৰ পৰা তো যাব লাগিব ন ভাই, কিন্তু সিতিয়া আমি কি লৈ যাম লগত কৈছো? এই মৰি যোৱাৰ পিছত আপুনি মই এই দুনিয়াৰ পিছত দুনিয়াৰ পৰা কি লগত লৈ যাম? আল্লাহর হুকুম নবীর তরিকাত যদি আপনি মই নচলো, আজি এই জায়গাত বহি আছো, ঠান্ডা লাগিছে কাপড় উড়ি লইছো, গরম লাগিছে ফ্যান চলাইলাম, আন্ধার হয়ে যাব লাইট জ্বলাইলাম, মহে কামরে আচুয়া মহরি টানিলাম, কিন্তু কবর এটা এনেকুৱা এটা ঘর যিটো ঘৰত লাইটৰ ব্যৱস্থা নাই, কাপোৰৰ ব্যৱস্থা নাই, লাইটৰ ব্যৱস্থা নাই, আচুয়া মহৰিৰ ব্যৱস্থা নাই, ফেন এচিৰ ব্যৱস্থা নাই। অমৰ কলেজৰ বন্ধু সকল আজি এই দুনিয়াৰ বুকত আছো, এদিন এখন আপুনি মই কবৰস্থানত যাম, যিটো জায়গাত নেকি দিনতো যাব ভয় লাগে, কবৰত দিনতো যাব ভয় লাগে মোৰ ভাই। আৰু আজি আপুনি মই কবর তৈরি করার পরে দূরত আছো। মোর নৌজওয়ান বন্ধু সকলক কও যা, দেখা চেংরা বয়স ঘুরবে ইচ্ছা যাব, ঘুরবে তো ইচ্ছাই যাব, কারণ বয়স তো তেনেকুৱা। কমসে কম আল্লাহর হুকুম নামাজটো জনে ধরিল, নামাজটো জনে পুরো খাবসি কেনে ধরিল, তাকে আল্লাহর ওচৰত আমি মুখখান দেখাব পাৰো, আল্লাহ কব পাৰো হে আল্লাহ দুনিয়াত তো তামাশা কৰিছিলো, কিন্তু আল্লাহর হুকুম আমি অমান্য কৰা নাছিলো। মোর ভাই এই এলাকার পৰা সেইবিলাক বস্তু দূর হব লাগিব। আমার আলিম উলামা এইবিলাক বস্তু টাইট কৰি দিব লাগিব। ইমাম সকলে, আইম্মা হযরত সকলে, হাজী সাহেব সকলে এইবিলাক বস্তু টাইট কৰি দিব লাগিব। আৰু তাতে যাই কেনে যে আমার আলিম উলামা সকলে, হাজী সাহেব সকলে যে লেপ্তাকাৰী বহি কেনে খানা খাও, সেই জায়গার পৰা কেতিয়াও বদদিনী দূর নহয়। বদদিনী দূর হব লগা হলে এক নম্বৰ দিনদার সকলে দূর কৰিব লাগিব। নিজৰ ঘৰৰ পৰাই নিজৰ নাতিনীৰ বিয়া বলে সুন্নত মোতাবিক বিয়া হব, লড়ার বিয়া সুন্নত মোতাবিক বিয়া হব, রাইজুর কথা মোতাবিক নহয়। আল্লাহ যেনেকে কৈছে, নবীজিয়ে যেনেকুৱাকে কৈছে তেনেকুৱাকে বিয়া হব। চাব এই দুনিয়াতো আমি কামিয়াবি হম, আমি আখিরাততো কামিয়াবি হম। আৰু যদি আপুনি মই এই দুনিয়া থাকি যদি আল্লাহর হুকুম অমান্য করো, আল্লাহ তাআলাই কয় ইন্নাল আবরারা লাফি নাঈম ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম। আল্লাহ কইছে গুনাহগারের কারণে জাহান্নাম, ইন্নাল আবরার লাফি নাঈম, নেককার সকল জান্নাতি, আর ওয়া ইন্নাল ফুজ্জার লাফি জাহিম, বেকাম করা সকল হব জাহান্নামী। ওর ভাই খানা কি হব জানে? গান শুনা, জিনা করা, সুদ খোয়া, ড্রাগস খোয়া, গান মারা, হ্যাঁ আল্লাহর হুকুম অমান্য করা মানুষ খানা হব জাহান্নামী সকলৰ পচা ঘাঁ, পচা ঘাঁৰ পৰা জখমৰ পৰা ওলোৱা মৰা তেজ, বি পানী, পুজ। আৰু নিজৰ খানা কি হব? এই খানা নিজৰ মগাজ গলি কেনে লেট্ৰিনৰ ৰাস্তাই দি ওলাই আহিব, আৰু সিহঁতক কব দুনিয়াত থাকোতে খাইছিলি শৰাব, খাইছিলি মদ, আজি খা, দুনিয়াৰ পৰা ভোগ কৰি আহিছিলি, সেই ভোগ আজি আখিৰাতত কৰ। আৰু আজি যদি আপুনি মই যদি মদ ভাঙৰ পৰা দূৰত থাকো, খুদুর পৰা দূৰত থাকো, খুদ আম হৈ গৈছে, ইহুদিৰ চাল হয়, দুশ্মনৰ চাল হয়। মুসলমানের ইমান বরবাদ করিবার কারণে তিনটা বস্তু কাফি। এক নম্বর খুদ, দুই নম্বর বেপরদা, তিন নম্বর মোবাইল। শেষ করে দিছে এই তিনটা বস্তুর দ্বারাই। মহল্লায় মহল্লায় খুদ। এই জায়গার পৰা উঠি যদি আজিৰ পৰা যদি কোনোবাই খুদুত টকা লয়, মই কওঁ মোৰ কলিজাৰ ভাই, আপুনি মই পুৰুষ নহয়, হিজৰে হম, হিজৰে।
আমি মতা মানুহ নহয়, আল্লাহ আমাক পুৰুষ বনাইছে। ঠেলা চলাই কেনে খাম, ৰিক্সা চলাই কেনে খাম, পাণ দোকান দি কেনে খাম। কিহৰ লোনৰ টকা লৈ আছে আপুনি? বোলে হুজুৰ লোনৰ টকা নললে খাবা নাপাম, বন্ধনৰ টকা ল'বা নললে খাবা নাপাম, মৰি যাওঁ। আল্লাহ কম বোলে আল্লাহ আপোনাক ভয় কৰিছিলো, আল্লাহ আপোনাক ভয় কৰিছিলো, সেইকাৰণে সুদৰ টকা লোৱা নাছিলো, মৰি গেছিলো। আল্লাহ কিন্তু আপোনাক মোক জান্নাত দিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস পাকত কৈছে, লানা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকিলার রিবা ওয়া মুকিলাহু ওয়া কাতিবাহু ওয়া শাহিদাইহি। আল্লাহর নবী কয় চাৰিজন মানুহৰ ওপৰত লানত, চাৰিজন মানুহৰ ওপৰত লানত। আকিলার রিবা, যে সুদ খায়, ওয়া মুকিলাহু, যে সুদ দিয়ে। এটা বহুতে কয় হুজুর আমি নাখাও, আমি দিও। হ্যাঁ, লোন লওয়া গিলাকে সেনেকে কয়, বন্ধন লওয়া গিলা তো কমকে লয়, কমকে ললেও গুণা। 1 টকা যদি লয় কোনোবাই 34 পৰা 70 লৈকে নিজৰ মাকৰ লগত জন্ম দিয়া মাকৰ লগত জিনা কৰা সমান গুণা। নাউজুবিল্লাহ মিন জালিক। বুজি পাইছে? আৰু কোনোবাই বিচাৰে নেকি তেনেকুৱা কাম কৰিব? আল্লাহ হিফাজত করো। আল্লাহ নবী আকিলার রিবা, যে সুদ খায়, অমুকিলাহু, যে সুদ দিয়ে, ও কাতিবাহু, যে সুদ লিখে, ও শাহিদাইহি, যে সুদুর সাক্ষী থাকে। 1 নম্বর খোয়া, 2 নম্বর দিয়া, 3 নম্বর লিখা, বন্ধনসার ব্যাংকের ম্যানেজার, তার উপর তো খোদার কহার। আল্লাহ নবীর কথা মোর কথা নহয়। যদি খুদু লেখে 4 নম্বর ও শাহিদাইহি, নুমিনি, সেই নুমিনির উপরে তো খাহির উপরে তো খোদার লানাত। আজি আপুনি খুদুর টকা লৈ কেনে গাড়ি লৈ আছো, খুদুর টকা লৈ কেনে দোকান দি আছো, খুদুর টকা লৈ কেনে দান কৰি আছো, খুদুর টকা লৈ যদি কোনোবাই ঘর বনাইছে, এই ঘৰত ইবাদত কবুল নহয়। আর তওবা যদি আল্লাহর রাসূল কৰি কয় খালিস দিলেৰে আল্লাহ যি ভুল কৰিলো আজিবাৰ নকৰো, চাহে আল্লাহ মাফ কৰিব পাৰে। কিন্তু খুদুর টকাৰ পৰা আমি সকলোৱে দূৰত থাকিব লাগিব মোৰ ভাই। তো এই এলাকাত চাগে নাই কি জানো কিবা বন্ধন আত্মহত্যা, কি আছিল আত্মহত্যা, আত্মা জানো চাচু ইয়াৰে মানুহ জানে নে নাজানে? এইটো ওলাই লৈছো, জানে নে নাজানে? এতেও সেই আত্মা সহায়ক গোট। আমার মা ভনী সকলক মই মাইকৰ জৰিয়তে কওঁ, আপোনালোক বান্দি হৈ কেনে খাব চেষ্টা কৰক। কিন্তু আপোনাৰ ৰাণী হৈ কেনে খাব চেষ্টা কৰক, বান্দি নহয়। আপুনি ৰাণী হয়, আপুনি বান্দি নহয়, চাকৰণী নহয়। আপোনাক বিয়া পাতি আনিছে, আপোনাক ঘৰত খুৱাব লাগিব। আপোনাৰ স্বামী হয়, কাম কৰিব, কাম নকৰে, মুচি হওক, মুচি জোতা পালিচ কৰা মুচি হওক, ঠেলা চলাওক, ঠেলা চলাই কেনে 45 ঠেলা চলাই কেনে কি কৰক আপোনাক দিব লাগিব। কিন্তু আজি নিজৰ বিবি আছে, বাচ্চা আছে, সেই নিজৰ গিৰিয়েক অৰ্থাৎ মা ভনীসকলৰ স্বামীসকলে ঘৰত থাকে আৰু কইনাক বন্ধন মিটিং বা মাতাৰ কাৰণে কি কৰিছে, মিটিঙত পঠাইছে, গোটৰ মিটিঙত পঠাইছে। সেইসকল পুৰুষৰ ওপৰত আল্লাহৰ কেনে ৱাইদ আহিছে, কেনেকুৱা গজব আহিব। নিজৰ বিবিক আল্লাহ পৰ্দাত থকাৰ কাৰণে ৰাখিছে, আপোনাক দিছে, আল্লাহ হুকুম কৰিছে। সেইকাৰণে মই কওঁ বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত বুলি সকলোৱে জানে। বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত বুলি এটা ভোটা মানুহ এটাও জানে, বুৰুবক মানুহ এটাও জানে যে বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত। কিন্তু বিয়া পাতি কেনে নিজৰ বিবিক পৰ্দাত ৰাখাটো ফৰজ আইন বুলি জ্ঞানী গুণী ভদ্ৰলোক পঢ়া লিখা থকা মানুহেও এই কথাষাৰ নাজানে। চাওক আপুনি কৈ আছে বিয়া পাতি কেনে বিবিক পৰ্দাত ৰাখিব লাগে। মালদার গীতায় কইছে যে মোর মাল আছে, তুমি ভাল কাপড় পিন, 50,000 টাকা তুমি কাপড় পিন, 30,000 টাকা কাপড় পিন, বেলেগক দেখাবা লাগবো মেকআপ করি কেনে। মোর মা ভরি সকল আপুনি দখক বিলকুল জায়েজ আছে, আপোনাৰ স্বামীক দখক। আপুনি স্বামীত বাহিৰে বেগনা পুৰুষক আপুনি নদখাব, কাৰণ আপোনাৰ স্বামী আপোনাৰ লগত কবৰত নাযায়। আৰু মই স্বামী সকলক কওঁ আপোনাৰ বিবি আপোনাৰ লগত কবৰত নাযায়। কিন্তু বিবিৰ কাৰণে আপুনি জাহান্নামত যাব লাগিব যদি আপুনি বিবিক পৰ্দাত নাৰাখে। আজি বিবি সকলে ছোৱালী বিলাকে যি টাইট কাপোৰ পিন্ধি, যি খাতা কাপোৰ পিন্ধি কেনে মুছলমানৰ সন্তান দাবী কৰে মই মুছলমান। আপুনি মুছলমান কেনি, কি হিচাপত মুছলমান? আজি আমাৰ মুছলমানৰ ছোৱালী, আজি মুছলমানৰ ছোৱালী আজি স্কুলত যায় আছে খাতা কাপোৰ পিন্ধি কেনে, টাইট কাপোৰ পিন্ধি কেনে, মাথাত উৰনা নাই, হিজাব নাই। আৰু কেনেকুৱা পঢ়ি কেনে আপুনি কিমান ডাঙৰ মাষ্টৰ নি হ'ব বা ডক্টৰ নি হ'ব, কিমান ডাঙৰ আপুনি ইঞ্জিনিয়াৰ হ'ব আপুনি কওক।
এদিনটো আপুনি কবৰৰ ভিতৰত যাবই লাগিব সিদিনা আপোনাৰ হাছন নাছৰ কেনেকুৱা হ'ব সিদিনা গম পাব মই সেইকাৰণে গুজাৰিছ কৰোঁ সকলোকে এটাই গুজাৰিছ কৰোঁ এই এলেকাৰ পৰা বেপৰ্দা দূৰ হ'ব লাগিব আৰু যিসকল ছোৱালীয়ে তেনেকুৱা কাপোৰ পিন্ধে যিসকল মহিলাই টাইট কাপোৰ পিন্ধি কেনে বেগটা পুৰুষক নিজৰ ফালে আকৃষ্ট কৰাৰ কাৰণে থাকে সেই মহিলাৰ পেটত আল্লাহৰ অলি সন্তান জন্ম নাপায় মদাহী জুৱৰী ভাঙৰি বদতামিজ নালায়ক খবিজ হাৰামন নেঙুল জন্ম পাব ভাল জন্ম নাপায় গছ ভাল হলে ফল ভাল হ'ব আম গছত আম লাগে জামুৰ গছত জাম লাগে আম গছত জাম বিচাৰে যেনেকুৱা বেবকবি বুৰ্বক মানুহৰ কাম মাৰ চৰিত্ৰ ভাল নহয় মাই ভালকে কাপোৰ নিপিন্ধে বাবাৰ চৰিত্ৰ ভাল নহয় আৰু সন্তান বিচাৰি আছে আল্লাহৰ অলি লাগে অলি দিব আল্লাহ নিদিয়ে অলি আপোনাৰ মোৰ সন্তান নেক হ'ব লগা হলে মা বাবাৰ চৰিত্ৰ ভাল হ'ব লাগিব মোৰ মা ভনীসকল আপুনি নামাজ পঢ়ি কেনে দোৱা কৰক সন্তানৰ কাৰণে তেতিয়া আপোনাৰ সন্তান নেক হ'ব আপোনাৰ স্বামী কওক নামাজৰ কাৰণে আপোনাক অকলে বিয়া পাতি কেনে আনা নাই এইকাৰণে তোমাক মই পিন্ধাই ৰাখিম খোৱা বোৱা কৰি দিম বাছ এইখিনিয়ে নহয় আপোনাক জান্নাতত নিয়াত সহায় কৰিছে নে নাই ফজৰৰ সময় আপোনাৰ বিবি আপোনাক জগাই দিব বোলে উঠা মছজিদত আপুনি যাওক মই গৰম পানী কৰি দিছো অজু কৰি কেনে মছজিদত যাওক মই ঘৰতে নামাজটো পঢ়ো আপুনি মছজিদত নামাজ পঢ়ি আহক সেইজনীহে আপোনাৰ ধন্য বিবি আপোনাৰ বিবি আপোনাৰ তাৰপৰা টকা নি টকা মাৰি মাৰি কেনে মেকআপ চেট আনি কেনে মেকআপ দখাই পেলাই বেলেগক ঘূৰি থকাৰ নাম বিবি নহয় চাব কষ্ট পাব লাগিব মোৰ ভাই আল্লাহ কোরআনত কৈ দিছে জাগাই জাগাই এইকাৰণে মই গুজাৰিছ কৰোঁ সকলোকে বহুত কম সময় কথা পাতিছো কিন্তু আপোনালোকে জানে এইখিনি কথাৰ ওপৰত আমল কৰে আচলতে জলসা শুনাটো আৰু কোৱাটো উদ্দেশ্য নহয় এক নম্বৰ উদ্দেশ্য হ'ল আমি কেনেকৈ তাৰ ওপৰত আমল কৰণেৱালা বনি যাওঁ জলসা শুনি কেনে আল্লাহৰ অলি হ'ব নোৱাৰে যদি শুনলিয়ে যি অলি হলে কথাই নাছিল এক নম্বৰতে মাইকমেন গীতে আল্লাহৰ অলি হলে মাইকমেনে সদায় জলসা শুনে আজিকালি কি মাথাত টুপিয়া নাই কে শুনলি কি হ'ব আই কিন্তু আমল নাই তো আপুনি মই জলসা শুনলি নহব জলসাৰ কথাৰ ওপৰত আমল কৰিব লাগিব লাষ্ট ফিনিচিং আপুনি আজি যাই কেনে বিবিক আৰু ছোৱালীক মাতক মাতি কেনে কাষত বহাই লওক ক'ব অ মোৰ মাই কাষত বহচোন কইনাকো কওক তুমি বহাচোন কাষত ইমান দূৰ পাৰে যি বিয়া হৈ কেনে আছে কলিতেগুচিৰ পৰাই বায়াতা চালিৰ পৰা নলবাৰী পাৰে যি বিয়া হৈ কেনে মোৰ তাত আছে কি কাৰণ কাক ভালে কেনে তাই কেনে আছে মোক নে বেলেগো বোলে তোমাক যদি তুমি মোক ভালকে পাই কেনে আছে তুমি মোক জান্নাতত যোৱাটো বিচৰা নে জাহান্নামত যোৱাটো বোলে তুমি জান্নাতত যোৱাটো বিচৰা যদি তুমি মোক জান্নাতত যোৱাটো বিচৰা আজিৰ পৰা মই তোমাক যেনেকুৱাকে কম তুমি তেনেকুৱা থাকিব লাগিব আজিৰ পৰা তুমি মাথাৰ কাপোৰ পেলাই কেনে বাহিৰত নলাবা টাইট কাপোৰ পিন্ধি কেনে তুমি বাহিৰত নাযাবা তোমাৰ ভিডিঅ' তোমাৰ ফটো কেতিয়াও ফেচবুক হোৱাটছএপত আপলোড নিদিবা তুমি ইনষ্টিয়াল গেৰাম নে কি কয় ইনষ্টিয়াল গেৰাম এই ইনষ্টিয়াল গেৰামত তোমাৰ ভিডিঅ' নিদিবা ছোৱালীজনী কয় মাই মই তোমাৰ আব্বা মাথাৰ ঘাম মাটিত পেলাই কেনে কষ্ট মুজাহিদা কৰি তোমাক ডাঙৰ দীঘল কৰিছো তোমাক স্কুলত পঢ়াও আছা মই তোমাৰ কাৰণে জাহান্নামত যাব নিবিচাৰো তুমি মোক জাহান্নামত যোৱাটো বিচৰা নে জান্নাতত যোৱাটো বিচৰা বোলে তুমি জান্নাতত যোৱাটো যদি তুমি মোক জান্নাতত যোৱাটো বিচৰা আজিৰ পৰা তুমি মণিপুৰী সেই পেনগীতে নিপিন্ধবি স্পৰ্টিং পিন্ধি কেনে বাহিৰত নলবি এজনী মহিলা যদি মাৰা যায় 5খন কাপোৰ লাগে এজনী মহিলা মাৰা গলি 5খন কাপোৰ লাগে সব মানুহে জানে কিন্তু দুনিয়াত থাকোতে এখন বা দুখন পিন্ধি পেলাই আপিটোক খাৰা কৰি থৈ দিয়ে ৰাস্তা ঘাটে ঘূৰি থাকে আল্লাহ হিফাজত করো সেইসকল বাপেক সেইসকল মাকৰ কি অৱস্থা হ'ব মই গুজাৰিছ কৰিছো ইনশাআল্লাহ এই এলেকাৰ পৰা বেপৰ্দা দূৰ হ'ব লাগিব এই এলেকাৰ যিটো মছজিদ কমিটি আছে জলসা কমিটি ঈদগাহ কমিটি কবৰস্থান কমিটি সকলোৱে বহি কেনে আলোচনা কৰি কেনে এই এলেকাৰ পৰা ডিজে বন্ধ হ'ব লাগিব কাৰণ আমি সকলোৰে কাৰণে জাহান্নামত যাব নোৱাৰো সবে মিলি কেনে জান্নাতত কেনেকৈ যাওঁ সেইটোহে আমাৰ ফিকিৰ সেইটো আমাৰ ভাৱ হ'ব লাগে এলেকাৰ পৰা ইনশাআল্লাহ ফাংচন থিয়েটাৰ দূৰ হ'ব লাগিব ইয়াতে আল্লাহৰ দিনী মজমা হ'ব জলসা হ'ব বুজুৰ্গ সকলক মাতিম আল্লাহ ৰাসূলৰ কথা শুনিম আমি দোয়া লম এই এলাকাৰ পৰা ডিজে বিয়া ডিজে ভিডিঅ' কৰা নাচ গান কৰা এইবিলাক দূৰ হ'ব লাগিব আলহামদুলিল্লাহ চাব তেতিয়া আপোনালোকৰ এলেকা চাবচোন কেনেকুৱা হয় আল্লাহৰ ৰহমত আহিব আৰু যদি আপুনি মই সেইবিলাক বস্তুত লাগি থাকো তেতিয়া আপোনাৰ মোৰ মছজিদো এনেকৈ থাকিব আমি চবে জাহান্নামৰ খৰি হ'ব লাগিব মোৰ কলিজাৰ ভাই লাষ্ট ফিনিচিং মই আপোনালোকক দোয়া ভিক্ষা মাগি কেনে মই মোৰ কথা শেষ কৰি দিম যিখিনি কথা পাতিলো বিশ্বাস কৰ আজিৰ সমান কষ্ট মই লাইফত কোনো এখন জলসাত পোৱা নাই মই সঁচাকৈ কৈছো কবানোর কি এইটা কি বাজি আছে কবানোর বহুত কষ্ট আছে জুনিয়াতে খারা হলে গম পালাহে আওয়াজটো ঠিকই হলে আছে কিন্তু টানে বহুত টানে কারণ লাঞ্চ আছে তো ইয়ার হার্টর কথা আছে মই তো মানুহটো কব লগা হলে কি যেতানে নাকি মাইক সন্মুখত ঠিক থাকে কথা বঢ়িয়াকে ওলাই থাকে অটোমেটিকলি ওলাই থাকে আৰু যদি মাইকৰ কাৰণে ভাবিয়া লাগিল না বহুত কষ্ট পায় যাই নহওক আলহামদুলিল্লাহ যিখিনি হৈছে আলহামদুলিল্লাহ ফিউচাৰত যেতিয়া নেকি আনে অলপ কথা পাতি কিনে এইবিলাক নহয় ইয়াৰ লগে লগে এটা মনিটৰ থাকে সৰু সৰু দুটা বক্স ফাংচন বিলাকত দে কোনাই কোনাই দুটা দে গায়কত দেখি এনেকে দুটা মুখত দেখি দি থৈ দিয়ে এনেকে গায়কৰ ফালে সেই দুটাক মনিটৰ বুলি কয় সেই দুটা যেতিয়া থাকে নেকি কথা পাতি মজা লাগে আৰু কথা ধুনীয়াকৈ ওলাই থাকে
ইনশাআল্লাহ যিখিনি কথা পাতিছোঁ আমি সকলোৱে আমলৰ নিয়তত শুনিছোঁ আৰু আমলৰ নিয়তত আমল কৰিম ইনশাআল্লাহ। আৰু মোৰ শেষত বক্তা আহি আছে ইনশাআল্লাহ, হুজুৰে বয়ান ৰাখিব। ডেইলি হুজুৰৰ প্ৰগ্ৰেম চলি আছে, আজিও আপোনালোকৰ মাজত আহিছে। আপোনালোকে উঠা উঠি নকৰিব ইনশাআল্লাহ, কাপ গৰম চাহ খাই লওক, জাগাতে বহি থাকক। হুজুৰে যিখিনি টাইম কথা পাতে শুনি কেনে দোৱা হ'ব ইনশাআল্লাহ। আপোনালোকে বহি থাকিব। মই যিখিনি কথা পাতিছোঁ মাইক মেনকো দুটা এটা দম দিছোঁ, তহঁতেও বেয়া নাপাবি, কাৰণ মোৰ ক'ব লগা হৈছে সেইকাৰণে কৈছোঁ, তহঁতে বেয়া নাপাবি। আৰু সকলোৱে মোক মাফ কৰি দিব যদি কিবা ভুল হৈছে। আৰু আপোনালোকে দোৱা কৰিব। লাগাতাৰ প্ৰগ্ৰেম, একেবাৰে খালী নাই। 15 ফেব্ৰুৱাৰীলৈকে লাগাতাৰ আছে, খালী একেবাৰে নাই। তো আপোনালোকে দোৱা কৰিব, আল্লাহ জানো মোক হক কথা কোৱাৰ কাৰণে সদায় তৌফিক দিয়ে। আৰু এনেকুৱা মাইকৰ পৰা দূৰত থাকি ভাল মাইক জানো সদায় পাওঁ, আৰু হক কথা আল্লাহ ক'বা তৌফিক দিয়ে। সকলো দোৱা কৰিব। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। Hey,